নমস্কাৰ, মই ভাস্কৰ বৰদলৈ। আৰম্ভণিতেই অসমীয়া ক্লাবৰ দৰে সন্মানীয় বিশিষ্ট গুণী-জ্ঞানী ব্যক্তিৰ সংস্থাটোলৈ শ্ৰদ্ধা জনাইছো। সভাপতি মহোদয়ৰ প্ৰমুখ্যে ইয়াৰ শ্ৰদ্ধাস্পদ প্ৰতিজন ব্যক্তিলৈ তথা অসমীয়া ক্লাবৰ প্ৰতিজন ব্যক্তিলৈ নতশিৰে সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। এইখিনিতেই মই মোৰ আলোচনালৈ আগুৱাই যোৱাৰ আগত মোৰ এজন পূজ্য শিক্ষাগুৰু ইয়াত মোৰ শ্ৰোতা হিচাপে আছে। মই তেখেতক মোৰ আন্তৰিক সেৱা জনাইছো আৰু এই সেৱা জনাই মই মোৰ বক্তৃতালৈ আগবাঢ়িব খুজিছো। মোৰ সেই পূজ্য শিক্ষাগুৰুজনৰ নাম হ'ল, সেই তাৰৰ নাম হ'ল ডক্টৰ সঞ্জীৱ বৰঠাকুৰ। তাৰ ইয়াত উপস্থিত আছে। তাৰ মই আপোনালৈ সেৱা জনাই মোৰ বক্তব্যৰ আৰম্ভণি কৰিবলৈ আগবাঢ়িছো। আপোনালোকে নতুন বক্তৃতামালাৰ কাৰ্যসূচী আৰম্ভ কৰি ইয়াৰে প্ৰথমটো ৰত্নতাত্ত্বিক সমীক্ষাৰ পোহৰত অসমীয়া লিপিৰ ইতিহাস অন্বেষণ বিষয়ক বক্তৃতাৰ বক্তাৰূপে নিমন্ত্ৰণ কৰি মোক নিমন্ত্ৰণ জনোৱাৰ কাৰণে মোৰ লিপিৰ অধ্যয়নে আপোনালোকৰ আশীৰ্বাদ লাভ কৰিছে। অসম সাহিত্য সভাই প্ৰকাশ কৰা অসমীয়া লিপিৰ ক্ৰমবিকাশ গ্ৰন্থৰ অধ্যয়ন কালত অসমৰ বিশিষ্ট আৰু শ্ৰদ্ধাস্পদ লিপিৰ পণ্ডিতসকলে ইতিমধ্যে অধ্যয়ন কৰা অসমীয়া লিপিৰ পুৰাতাত্ত্বিক সাক্ষ্যবোৰ নতুনকৈ সমীক্ষা কৰিছিল। এই সমীক্ষাত দেখিলো অসমীয়া লিপিৰ ওপৰত প্ৰচলিত সিদ্ধান্তবোৰ শুদ্ধ নহয়। অকল শুদ্ধ নহয় বুলি ক'লেই শেষ নহব, আচলতে ই অসমীয়া লিপিৰ কাৰণে অপমানজনক। এই কথাখিনিকে আজি আপোনালোকৰ সন্মুখত যিমান পাৰি সৰলভাৱে তুলি ধৰিবলৈ চেষ্টা কৰিম। এই আলোচনাত তুলি ধৰা কথাবোৰ প্ৰচলিত সিদ্ধান্তবোৰতকৈ যথেষ্ট পৃথক। সেইকাৰণে আপোনালোকৰ মনত বহু প্ৰশ্নৰ উদয় হ'ব পাৰে। অনুৰোধ কৰিছো আপোনালোকে প্ৰশ্নবোৰ আপোনালোকৰ টোকা বহীত টুকি ৰাখক। উপস্থাপনৰ শেষত তাৰ ওপৰতো আলোকপাত কৰিম। কথাখিনি যিমান সম্ভৱ সিমান চমুকৈ তুলি ধৰিবলৈ চেষ্টা কৰিম। আলোচনাৰ প্ৰথমতেই লিপিৰ ওপৰত প্ৰচলিত কেইটামান ভুল সিদ্ধান্ত আৰু অসমীয়া লিপিৰ ওপৰত থকা ভুল ধাৰণা মন কৰক। প্ৰথমে মন কৰক লিপিৰ ওপৰত প্ৰচলিত 4টা ভুল ধাৰণা। অসমীয়া লিপি নামৰ কোনো লিপি নাই, তেনেকুৱা এটা ধাৰণা ইতিমধ্যে ভাৰতবৰ্ষত আছে। চৰকাৰৰ নথিপত্ৰতো সেই কথাকেই কোৱা যায়। অসমীয়া লিপি ব্ৰাহ্মী লিপিৰ পৰা বিকশিত হৈছে। গুপ্ত লিপি নামৰ এটা ভ্ৰান্ত ধাৰণা ভাৰতবৰ্ষৰ লিপি অধ্যয়নৰ প্ৰচলিত হৈ আছে। আৰু কুটিল লিপি নামৰ ধাৰণা এটাও যথেষ্ট বিভ্ৰান্তিকৰ যদিও সিও প্ৰচলিত হৈ আছে। এবাৰ মন কৰক অসমত অসমীয়া লিপি নাই বুলি প্ৰচলিত হৈ থকা ভুল ধাৰণাটো। 1919 চনত এই ধাৰণাটোৰ জন্ম হৈছিল। ইন দ্য নৰ্থ ইষ্ট দ্য বেংগলী এলফাবেট ৱাজ এডপ্টেড ইন আছাম। আকৌ এবাৰ কৈছো, ইন দ্য নৰ্থ ইষ্ট দ্য বেংগলী এলফাবেট ৱাজ এডপ্টেড ইন আছাম, where not only in the Kumauli Granth of Vajradeva but also in other inscriptions Bengali characters have been exclusively used. এই তথ্যটো পোৱা যায় ৰাখাল দাস বন্দ্যোপাধ্যায়ৰ The Origin of the Bengali Script গ্ৰন্থৰ পৃষ্ঠা 5। 1959 চনৰ এই শ্ৰেণীৰ অন্য এটা মন্তব্য প্ৰচলন হবলৈ আৰম্ভ কৰিলে। অসমেৰটো কথাই নেই, দুটি হৰফ বাদ দিলে বাংলা ও অসমীয়া লিপি অভিন্ন। মৈথিলি ও উড়িয়া লিপির মধ্যেও কয়েকটি বঙ্গাক্ষর ঈষৎ পরিবর্তন সহ লুকিয়ে আছে। অসিত কুমার বন্দ্যোপাধ্যায়ৰ বাংলা সাহিত্যের ইতিবৃত্ত গ্ৰন্থৰ 92 পৃষ্ঠাত এই কথাষাৰ আছে। ইয়াৰ লগতে 1963 চনত যোগ হল Assam had no separate script of its own. The later inscriptions found there followed by the style of Bengal. এই কথাষাৰ কৈছে আহমদ হাছান দানিয়ে তেওঁৰ ইণ্ডিয়ান পালিওগ্ৰাফি নামৰ গ্ৰন্থখনৰ 110 পৃষ্ঠা। 1965 চনত এই ধাৰণাৰ কিছু সলনি হৈছিল। তাত সেই ধাৰণাটো মন কৰিলে দেখা পাব the coins of the later king are in Sanskrit, Assamese Bengali characters exactly as their epigraphical records. আৰু এই কথাষাৰ পোৱা যায় DC চিৰকৰৰ ইণ্ডিয়ান এপিগ্ৰাফি নামৰ গ্ৰন্থখনৰ 60 পৃষ্ঠা। 1990 চনৰ পৰা প্ৰচলন হল অসমীয়া লিপি দেৱনাগৰী লিপিৰ এটা শাখা, একে সিঙৰ দ্য ডেভেলপমেণ্ট অফ নাগৰী স্কিল। 1919 চনৰ পৰা চলি থকা এই অধ্যয়নবোৰত এই মন্তব্যবোৰৰ ভিত্তিত ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড BIS এ লিখিতভাৱে অসমৰ এজন ব্যক্তিৰ পত্ৰত জনাইছে যে অসমীয়া লিপি নাই। আমি যিয়েই নাভাবো প্ৰকৃততে ডিচেম্বৰ 2020 চনত অসমীয়া লিপিৰ ক্ৰমবিকাশ গ্ৰন্থখন প্ৰকাশ হোৱাৰ আগলৈকে অসমীয়া লিপিৰ স্বকীয়তা সাব্যস্ত হ'ব পৰা আৰু 1919 চনৰ পৰা অসমীয়া লিপিৰ ওপৰত চলি থকা ভুল মন্তব্যবোৰ খণ্ডন কৰিব পৰা কোনো অধ্যয়ন নাই। অসমীয়া লিপিৰ ক্ৰমবিকাশ গ্ৰন্থখনত দেখা গ'ল
1919 চনৰ পৰা প্ৰচলিত আৰু তাৰ লগত যোগ হোৱা মন্তব্যবোৰ আধৰুৱা অধ্যয়নৰ পৰাহে জন্ম। ডিম্বেশ্বৰ শৰ্মা ছাৰৰ কামৰূপ শাসনাৱলী, মুকুন্দ মাধৱ শৰ্মা ছাৰৰ ইনস্ক্ৰিপশ্যনছ অফ এনচিয়েণ্ট আছাম আৰু মহেশ্বৰ নেওগ ছাৰৰ প্ৰাচ্য শাসনাৱলীৰ তথ্যমতে অসমীয়া লিপিৰ উদ্ধাৰ আৰু পাঠোদ্ধাৰ হোৱা 186টা 186 পুৰাতাত্ত্বিক সাক্ষ্য আছে। অসমীয়া লিপি ক্ৰমবিকাশ গ্ৰন্থখন এই 186টা পুৰাতাত্ত্বিক সাক্ষ্যৰ অধ্যয়নৰ ভিত্তিত প্ৰতিষ্ঠিত। অসমীয়া লিপিৰ এই পুৰাতাত্ত্বিক সাক্ষ্য বাদ দি 1919 চনত ৰাখাল দাসে যি অধ্যয়ন কৰিছিল তাকেই অসিত কুমাৰ, দানি আৰু DC চিৰকৰ তথা অন্য লিপিৰ গৱেষকসকলে কপি পেষ্ট কৰিছিল। কাৰণ ৰাখাল দাসৰ দৰে তেওঁলোকেও অসমীয়া লিপিৰ 186টা পুৰালিপিৰ সাক্ষ্যৰ অধ্যয়নেই কৰা নাছিল। পুৰালিপিৰ সাক্ষ্যই প্ৰতিপন্ন নকৰা এই মন্তব্যবোৰ আমি সকলোৱে বুজা উচিত, ইয়াৰ মূল্য নাই। এইবাৰ অসমীয়া লিপিৰ 186টা পুৰাতাত্ত্বিক সাক্ষ্যৰ ভিত্তিত লিপিবদ্ধ অসমীয়া লিপিৰ ক্ৰমবিকাশ গ্ৰন্থখনলৈ মন কৰক। ইয়াত 186টা পুৰালিপিৰ সাক্ষ্যৰ মাজৰ গুৰুত্বপূৰ্ণ কেইটামান সাক্ষ্যৰ পৰা বৰ্ণটো ক্ৰপ কৰি বুলি কোৱাৰ লগে লগে আপুনি বুজিবলৈ যিসকলে কম্পিউটাৰৰ লগত জড়িত তেখেতসকলে বুজি পাব, এই আখৰটো ক্ৰপ কৰি ছবি আঁকি নহয় প্ৰস্তুত কৰা অসমীয়া লিপিৰ ক্ৰমবিকাশ তালিকা এখন আছে। ইয়াত স্পষ্টকৈ আছে গ বৰ্ণটোৱে আমাৰ অসমীয়া লিপিৰ প্ৰথম জন্ম হোৱা বৰ্ণটো আছিল গ, আৰু এই গ বৰ্ণটোৰে 300 পৰা 340 চনৰ নগাজৰি খনিকৰ গাঁৱৰ লিপিৰ পৰা অসমীয়া লিপিৰ 1300 বছৰীয়া ক্ৰমবিকাশৰ ইতিহাস। অসমীয়া লিপিৰ প্ৰতিটো বৰ্ণৰ জন্মৰ সময় আৰু তাৰ পুৰাতাত্ত্বিক সাক্ষ্যও সুনিৰ্দিষ্ট। অসমীয়া লিপিৰ গটো আপোনালোকে গোটেই এই কথাখিনিতে গোটেই কোনটো আখৰ কেতিয়া জন্ম হৈছিলে সেইটো দেখা পাব। অসমীয়া লিপিৰ গটো 300 পৰা 340 চনত, দন্তীয়া দ, ব আৰু মটো 450 পৰা 485 চনত, ক, দন্তীয়া থ, দন্তীয়া ধ, দন্তীয়া ন, ল, মধনীয়া খ আৰু দন্তীয়া খটো 593 পৰা 640 চনত, খ আৰু ঘটো 820 পৰা 835 চনত, বৰ্গীয় দটো 875 পৰা 890 চনত, এটো 1030 পৰা 1055 চনত, নিয়, মধনীয়া দ, দন্তীয়া ত, প, অন্ত্যেশ্বৰ দ, হ আৰু ক্ষটো 1090 চনত, ৰটো 1339 চনত, অ, আ, হৰ্ষই, দীৰ্ঘই, ৰি, ঐ, উ, ঔ, ঙ, প্ৰথম ছ, ঝ, মধনীয়া ত, মধনীয়া ন, ফ আৰু ভটো 1385 চনত আৰু হচৌ, দ্বিতীয় ছ, ৱাপ আৰু তালবীয়া ফটো 1510 পৰা 1571 চনত বিকশিত হৈছিল। ইয়াতকৈ আগত এই বৰ্ণবোৰ বিকাশ হোৱাৰ অন্য কোনো পুৰাতাত্ত্বিক সাক্ষ্য ভাৰতবৰ্ষৰ বিভিন্ন অধ্যয়নবোৰ অধ্যয়ন কৰাৰ পিছতো পোৱা নগল। এই কথাখিনি শিলালিপি তামৰফলিৰ বৰ্ণ ক্ৰপ কৰি প্ৰস্তুত কৰা অসমীয়া লিপিৰ ক্ৰমবিকাশৰ তালিকা আৰু বাংলা লিপিৰ পণ্ডিতসকলে ছবি আঁকি প্ৰস্তুত কৰা ক্ৰমবিকাশৰ তালিকাৰ ভিত্তিত দুয়োটা লিপিৰ তুলনামূলক অধ্যয়নৰ পৰা নিশ্চিত কৰা হৈছে উত্তৰ পূব ভাৰত, বাংলাদেশ আৰু পশ্চিম বংগত ব্যৱহাৰ হোৱা বৰ্ণমালাখনৰ অৰ পৰা ক্ষলৈ থকা 45টা বৰ্ণৰ 42টাই অসমীয়া লিপি। আপোনালোকে জানে জৰ্জ বুহলাৰে 1896 চনতেই ইণ্ডিয়ান পালেওগ্ৰাফী গ্ৰন্থত ভাৰতীয় লিপিৰ পদ্ধতিগত অধ্যয়ন আৰম্ভ কৰিছিল। এই গ্ৰন্থত অসমীয়া লিপিৰ কোনো পুৰাতাত্ত্বিক সাক্ষ্যৰ অধ্যয়ন কৰা নহয়। ইয়াৰ পিছৰ ভাৰতৰ লিপিৰ সকলো অধ্যয়ন নিৰ্দিষ্টকৈ 1919 চনৰ ৰাখাল দাসৰ অধ্যয়ন, 1959 চনৰ অসিত কুমাৰৰ অধ্যয়ন, 1963 চনৰ আহমদ হাছান দানিৰ অধ্যয়ন, 1965 চনৰ DC চিৰকৰৰ অধ্যয়ন, 1990 চনৰ A.K. সিঙৰ অধ্যয়ন আৰু 2009 চনৰ বিদেশী পণ্ডিত ৰিচাৰ্ড চলমনৰ অধ্যয়নত বুহলাৰৰ দৰেই অসমীয়া লিপিৰ কোনো পুৰাতাত্ত্বিক সাক্ষ্যৰ অধ্যয়ন কৰাৰ তথ্য নাই। সেয়ে বুহলাৰৰ পিছৰ ভাৰতীয় লিপিৰ অধ্যয়নবোৰ কপি পেষ্ট অধ্যয়ন বুলি যথেষ্ট পৰিমাণে সন্দেহ কৰিব পাৰি। যদি ভাৰতীয় লিপিৰ অধ্যয়ন কপি পেষ্ট নহয় তেনেহলে 300 পৰা 340 খ্ৰীষ্টাব্দৰ নগাজৰি খনিকৰ গাঁৱৰ লিপি, 450 পৰা 485 খ্ৰীষ্টাব্দৰ উমাচল লিপি, খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ ঘুটি বৰ্মনৰ লিপি, 593 পৰা 640 খ্ৰীষ্টাব্দৰ ডুবি আৰু নিধানপুৰ তামৰতলীৰ লিপি, 820 পৰা 835 খ্ৰীষ্টাব্দৰ হৰজৰা বৰ্মনৰ শিলালিপি, 875 পৰা 890 খ্ৰীষ্টাব্দৰ বল বৰ্মনৰ লিপি, 1000 পৰা 1030 খ্ৰীষ্টাব্দৰ ৰত্নপালৰ লিপি, 1030 পৰা 1055 খ্ৰীষ্টাব্দৰ ইন্দ্ৰপালৰ লিপি, 1090 খ্ৰীষ্টাব্দৰ নীলাচল লিপি, 1090 পৰা 1115 খ্ৰীষ্টাব্দৰ ধৰ্মপালৰ লিপি থকাৰ পিছতো অসমীয়া লিপিৰ দিশৰ পৰা মূল্যহীন 1187 খ্ৰীষ্টাব্দৰ বল্লভদেৱৰ লিপিখনকে
কিয় বাৰু অধ্যয়ন কৰা হৈছে? বহু ব্যক্তি আচৰিত হব অসমত আজিলৈকে উদ্ধাৰ আৰু পাঠোদ্ধাৰ হোৱা, পুনৰ কৈছো আজিলৈকে উদ্ধাৰ আৰু পাঠোদ্ধাৰ হোৱা পুৰাতাত্ত্বিক সাক্ষ্যৰ সংখ্যা 191। 191টাৰ মাজত কিন্তু সাঁচিপাতৰ পুথিবোৰৰ সংখ্যা ধৰা নাই। সাঁচিপাতৰ পুথিবোৰ সামৰিলে বা হিচাপত ধৰিলে অসমীয়া লিপিৰ পুৰাতাত্ত্বিক সমলৰ পৰিমাণ কেইবা হাজাৰ হ'ব। লিপিৰ অধ্যয়ন স্থিৰ নহয়, গতিশীল। গতিকে অসমীয়া লিপিৰ ওপৰত প্ৰচলিত মন্তব্যও স্থিৰ নহয়। সমান্তৰালকৈ লিপিৰ প্ৰসংগত কোনো এটা বক্তব্য তাৰ লগত যুক্ত পুৰাতাত্ত্বিক সাক্ষ্য অধ্যয়নকাৰীৰ মনস্তাত্ত্বিক অন্ধত্বৰ মান আৰু জ্ঞানৰ ভৰৰ সমানুপাতিক, কেতিয়াও চূড়ান্ত নহয়। আমি এবাৰ মন কৰিম অসমীয়া লিপি ব্ৰাহ্মী লিপিৰ পৰা বিকশিত হৈছিল নে? এই প্ৰশ্নৰ দিশত বিশদ অধ্যয়ন পোৱা নাযায়। সেই ধাৰণা হয় জৰ্জ বুহলাৰৰ পিছৰ পণ্ডিতসকলে ভাৰতীয় লিপিৰ মূল বিচাৰি পুৰাতাত্ত্বিক সাক্ষ্য অধ্যয়ন কৰাৰ সলনি ইয়াক ব্ৰাহ্মী লিপি বুলি প্ৰতিষ্ঠা কৰাতহে ব্যস্ত হৈছে। সেয়ে ভাৰতীয় লিপিৰ অধ্যয়নবোৰে ইয়াৰ বিকাশৰ আৰম্ভণি বিচাৰি পোৱা নাই। অসমত লিপিৰ অধ্যয়ন কৰা লোকসকলে বদ্ধমূলভাৱে ভাবে যে ভাৰতীয় লিপিৰ মূল ব্ৰাহ্মী আৰু সেয়ে অসমীয়া লিপিও ব্ৰাহ্মীৰ পৰা বিকশিত হৈছে। প্ৰকৃততে ভাৰতীয় লিপি ব্ৰাহ্মী লিপিৰ পৰা বিকশিত নহয়, অসমীয়া লিপিও ব্ৰাহ্মীৰ লিপিৰ পৰা বিকশিত হোৱা নাই। কিন্তু মন কৰক ব্ৰাহ্মী লিপিৰ প্ৰকৃততে কোনো পুৰাতাত্ত্বিক সাক্ষ্যই নাই। ব্ৰাহ্মী লিপি ব্ৰহ্মাই সৃষ্টি কৰিছিল বুলি ধৰি ইয়াৰ লিপিৰ নাম ব্ৰাহ্মী বুলি ভবাহে হয়। কিন্তু ব্ৰাহ্মী লিপি ব্ৰহ্মাই সৃষ্টি কৰিছিল বুলি ক'লে ইয়াৰ গৱেষণা শেষ নহয়। এনে গৱেষণাক বিজ্ঞানসন্মত গৱেষণা বুলিও ক'ব নোৱাৰি। ব্ৰাহ্মী লিপিৰ বিষয়ে জানিবলৈ ব্ৰাহ্মী শব্দটোলৈ ভালদৰে মন কৰক। ব্ৰাহ্মী আৰু ব্ৰহ্মা এই শব্দ দুটাৰ মূল যিহেতু ব্ৰহ্ম, সেয়ে ইয়াক মূলৰ দিশৰ পৰা বুজিব লাগিব। ব্ৰহ্মসূত্ৰ নামৰ প্ৰাচীন গ্ৰন্থখনৰ মতে ব্ৰহ্ম মানে হ'ল সৃষ্টিশীল ক্ষমতা। মানে মানুহৰ মাজত থকা সৃষ্টিশীল ক্ষমতাৰ কাৰণেই প্ৰতিজন মানুহেই ক'ব পাৰে অহং ব্ৰহ্মাস্মি, মানে মই ব্ৰহ্মা। ইয়াত ব্ৰহ্মা পুংলিংগ আৰু ব্ৰাহ্মী স্ত্ৰীলিংগবাচক শব্দ। মানে এটা লিপি স্ত্ৰী পুৰুষ নিৰ্বিশেষে ভাৰতীয় মানুহৰ সৃষ্টিশীল ক্ষমতাৰ পৰা জন্মিছিল। লিপি যিহেতু মানুহৰ সৃষ্টিশীল ক্ষমতাৰ বাবে জন্মিছিল, গতিকে ভাৰতীয় লিপি ভাৰতীয় মানুহৰ সৃষ্টিশীল ক্ষমতাৰ বাবেহে জন্ম হৈছিল। প্ৰশ্ন হয় এই লিপিৰ ওপৰত ব্ৰাহ্মী নামটো কেতিয়াৰ পৰা প্ৰচলিত হ'ল? ইয়াৰ ওপৰত একাংশ পণ্ডিতে 1920-21 খ্ৰীষ্টাব্দত আৱিষ্কাৰ হোৱা হিন্দু সভ্যতা বুলি ধৰি হিন্দু দেৱতা ব্ৰহ্মাৰ পৰা ব্ৰাহ্মী বা ভাৰতীয় লিপিৰ জন্ম হৈছিল বুলি কয়। কথাটো পতিয়ন যাব পৰাকৈ সমৃদ্ধ নহয়। কাৰণ হিন্দু সভ্যতাৰ চিহ্নবোৰ আজিলৈকে পঢ়িব পৰা হোৱা নাই। পঢ়িব নোৱাৰালৈকে কোনো চিহ্নক লিপি বুলি ক'ব নোৱাৰি। মানে ভাৰতীয় লিপি হিন্দু সভ্যতা বা তাৰ পৰা জন্মা হিন্দু দেৱতা ব্ৰহ্মাৰ সৃষ্টি নহয়। হিন্দু সভ্যতাত প্ৰাচীন লিপিৰ সাক্ষ্য নাই কাৰণে এইবাৰ হিন্দু সভ্যতাৰ পৰা আধুনিক কাললৈ আগবাঢ়ি আহক। ত্ৰয়োদশী অশোকৰ শিলালেখত লিপিৰ প্ৰাচীন সাক্ষ্য দেখা যায়। ইয়াত আচৰিত হবলগীয়া কথাটো হ'ল অশোকৰ শিলালেখত থকা লিপিটো ব্ৰাহ্মী লিপি নহয়, তাৰ নাম ধম লিপি। পুনৰ কৈছো লিপিটোৰ নাম ধম লিপি। গিৰ্নাৰ শিলালিপিলৈ মন কৰক, ইয়াত লিখা আছে য়ং ধম লিপি। চাহবাগদাৰী শিলালিপিত খোদিত আছে ধম লিপি বুলি। দিল্লী টুকুৰা স্তম্ভলিপি, দিল্লী মেৰুত স্তম্ভলিপি, ৰাধিয়া স্তম্ভলিপি আৰু ৰামপুৰুৱা স্তম্ভলিপিত য়ং ধমলিপি বুলিহে খোদিত আছে। পালি শব্দ য়ং ধমলিপিৰ অৰ্থ হ'ল ই ধমলিপি। অৰ্থাৎ পুৰাতাত্ত্বিক সাক্ষ্য মতে অশোকে তেওঁৰ শিলালেখত ব্যৱহাৰ কৰা লিপিটোৰ নাম ধমলিপি। সেয়ে পুৰাতাত্ত্বিক সাক্ষ্য থকা ভাৰতীয় প্ৰাচীন লিপি হ'ল ধমলিপিৰ বংশজ। আধুনিক ভাৰতীয় লিপিবোৰ এই ধমলিপিৰ পৰাহে জন্মিছে। ধমলিপিকে ব্ৰাহ্মী লিপি বুলি কৈ ভাৰতীয় লিপিৰ মূল ব্ৰাহ্মী বুলি কোৱা হৈছে। ইয়াৰ পৰা আমি স্পষ্টভাৱে এটা কথা ক'ব পাৰো যে অসমীয়া লিপি ব্ৰাহ্মী লিপিৰ পৰা জন্ম হোৱা নাই, অশোকৰ সময়ত ব্যৱহাৰ হোৱা ধম লিপিৰ পৰা বিকশিত হৈছে। এইবাৰ প্ৰশ্ন কৰক অশোকে ব্যৱহাৰ কৰা ধম লিপিটোক কিয় ব্ৰাহ্মী লিপি বুলি কোৱা হ'ল? এই প্ৰশ্নৰ উত্তৰতো কোনো পুৰাতাত্ত্বিক সাক্ষ্য নাই। কিন্তু এই প্ৰসংগত এটা তথ্য পোৱা যায় 1893 খ্ৰীষ্টাব্দত প্ৰকাশিত জৰ্জ বুহলাৰৰ ইণ্ডিয়ান পালিওগ্ৰাফী গ্ৰন্থখন। বুহলাৰে ললিত বিস্তাৰ এই গ্ৰন্থখন হ'ল বৌদ্ধ ধৰ্মৰ গ্ৰন্থ। সমবায়াংগ সূত্ৰ এইখন হ'ল জৈন ধৰ্মৰ গ্ৰন্থ আৰু নন্দী সূত্ৰ এইখনো জৈন ধৰ্মৰ গ্ৰন্থ। ইয়াত থকা লিপিৰ তালিকাৰ প্ৰথম স্থানৰ লিপি বম্বী ভাৰতৰ সৰ্বাধিক ব্যৱহৃত লিপি বুলি অশোকৰ সময়ত ব্যাপক ব্যৱহাৰৰ দিশৰ পৰা বুহলাৰে পুনৰ ধৰিছিল যে এই বম্বী লিপিকেই অশোকে ব্যৱহাৰ কৰিছিল। বহুল ব্যৱহাৰ থকা বাবে এই লিপি বম্বীৰ সমান ব্ৰাহ্মী কৰি ইয়াক ব্ৰাহ্মী লিপি বুলি ক'বলৈ তেওঁ পৰামৰ্শ দিছিল। বুহলাৰৰ সেই মন্তব্যটো মন কৰক। The two Jain works
mentioned above, and the Lalita Vistara indicate its existence by naming the most important Sikh Brahmi or Brahmi. The traditional statement make it advisable to adopt the designation Brahmi or the characters which the majority of the Ashoka edicts are written and for their later development. George Buhlerৰ ইণ্ডিয়ান পালিওগ্ৰাফী গ্ৰন্থৰ 15 নম্বৰ পৃষ্ঠাত এই কথাষাৰ পোৱা যায়। বোধ কৰো ভাৰতীয় লিপি ব্ৰাহ্মী লিপি বোলাৰ লিখিত তথ্য 1896 খ্ৰীষ্টাব্দতকৈ প্ৰাচীন নহয়। আমি এবাৰ স্পষ্ট যে প্ৰাচীন ভাৰতৰ মানুহৰ সৃষ্টিশীল ক্ষমতাৰ বাবে ধমলিপিৰ জন্ম অৰ্থাৎ ভাৰতবৰ্ষৰ কোনো এটা অঞ্চলত ধমলিপিৰ জন্ম হৈছে। কিন্তু প্ৰশ্ন হল এই ধমলিপিৰ জন্মস্থান ক'ত? আপোনালোকক এইখিনিতে অলপ ভালকে মনোনিৱেশ কৰিবলৈ দুটামান লাইন আছে যেটো উল্লেখ কৰিছো। অসমৰ বাদে ভাৰতৰ সকলো অঞ্চলৰ লিপিৰ অধ্যয়ন ইতিমধ্যে সম্পন্ন হৈছে। কিন্তু ধমলিপিৰ বিকাশৰ স্থান আবিষ্কাৰ কৰিব পৰা হোৱা নাই। সেয়ে নিশ্চিতভাৱে সম্ভৱ ধমলিপিৰ জন্ম এনে এখন ঠাইত হৈছে য'ত প্ৰচুৰ লিপিৰ সাক্ষ্য আছে কিন্তু তাৰ অধ্যয়ন হোৱা নাই। ভাৰতীয় লিপিৰ অধ্যয়নবোৰলৈ মন কৰিলে দেখা যায় অসমেৰ তেনে এখন ঠাই য'ত লিপিৰ 191টা পুৰাতাত্ত্বিক সাক্ষ্য আছে কিন্তু অধ্যয়ন কৰা নাই। সেয়ে নিশ্চিত হ'ব পাৰি ধমলিপিৰ জন্মস্থান অসম। এই দিশত সাক্ষ্য বিচাৰোতে এই কথাষাৰো এই সিদ্ধান্তটো এনেই পোৱা হোৱা নাই। পুৰাতাত্ত্বিক সাক্ষ্যৰ তথ্য ইয়াৰ লগত আছে। এই দিশৰ সাক্ষ্য বিচাৰোতে দেখা গ'ল ইয়াৰ সপক্ষেও পুৰাতাত্ত্বিক সাক্ষ্য আছে। যুৱৰাণী শিলালিপি এই শিলালিপিখন গোলাঘাট, ধূপগুৰিৰ শিলালিপি এই শিলালিপিখন জাগিৰোডৰ কাষত। ইয়াত ধমলিপিৰ যি ৰূপ পোৱা যায় সি অশোকৰ সময়তকৈ বহু প্ৰাচীন। সেয়ে যুৱৰাণী আৰু ধূপগুৰিৰ লিপিৰ ধমলিপিৰ আদিম ৰূপ বুলি চিহ্নিত কৰিব পাৰি। এই কথাবোৰ অসমীয়া লিপিৰ ক্ৰমবিকাশৰ গ্ৰন্থত পুৰাতাত্ত্বিক সাক্ষ্যৰ আধাৰত বিশ্লেষণ কৰা হৈছে। প্ৰচলিত ধাৰণাৰ বিপৰীতে আমি এতিয়া নিশ্চিত অসমীয়া লিপিৰ মূল ব্ৰাহ্মী লিপি নহয়, অশোকে ব্যৱহাৰ কৰা ধমলিপিৰ পৰা অসমীয়া লিপিৰ বিকাশ হৈছে। এইবাৰ মন কৰক সমুদ্ৰগুপ্তৰ লিপিৰ ধাৰণাটো। গুপ্ত লিপি বা সমুদ্ৰগুপ্তৰ লিপিৰ ধাৰণাটো ভাৰতীয় লিপিৰ এটা ধাপ বুলি সকলোৱে বিবেচনা কৰে। গুপ্ত লিপি বা সমুদ্ৰগুপ্তৰ লিপিক প্ৰকৃততে ভাৰতীয় লিপিৰ বিকাশৰ এটা ধাপ বুলি বিবেচনা কৰিব নোৱাৰি। অসমীয়া লিপিৰ 191টা পুৰাতাত্ত্বিক সাক্ষ্যৰ সমীক্ষা কৰাৰ পিছত দেখা গ'ল সমুদ্ৰগুপ্তৰ লিপিতকৈ আগৰ এখন শিলালিপি অসমত আছে। সেই শিলালিপিখন হল নগাজৰি খনিকৰ গাঁৱৰ শিলালিপি। ইয়াৰ সময় সমুদ্ৰগুপ্তৰ অসম আক্ৰমণতকৈ কেইবা দশক আগৰ। পালিওগ্ৰাফিক বিশ্লেষণ অৰ্থাৎ প্ৰতিটো আখৰক বিশ্লেষণ কৰাটো পালিওগ্ৰাফিক অধ্যয়ন বুলি কোৱা যায়। এই পালিওগ্ৰাফিক বিশ্লেষণতো এই কথাটো প্ৰতিপন্ন হয়। মন কৰক সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভলিপিৰ বৰ্ণবোৰ নগাজৰি খনিকৰ গাঁৱৰ লিপিৰ বৰ্ণৰ লগত একে যদিও 19টা বৰ্ণ অধিক পুৰঠ আৰু মসৃণ। সেই বৰ্ণ কেইটা হল অ, হৰ্ষৌ, ক, গ, বগীয়া জ, মূৰ্ধন্য ণ, দন্তীয়া ত, দন্তীয়া দ, দন্তীয়া ধ, দন্তীয়া ন, প, প, ম, অন্ত্যেষ্ঠ ৰ, তালব্য শ, মধ্যা শ, দন্তীয়া শ আৰু হ। সৰল কথা আপোনালোকে নিজে বিশ্লেষণ কৰিলে বুজি পাব যে মানুহে প্ৰথমে লিখা আখৰতকৈ পিছৰ কালত লিখা আখৰ অধিক পুৰঠ আৰু মসৃণ। অৰ্থাৎ নগাজৰি খনিকৰ গাঁৱৰ শিলালিপিখন এলাহাবাদ স্তম্ভলিপিতকৈ প্ৰাচীন। অৱশ্যে ৰাজপণ্ডিতসকলৰ দক্ষতাৰ বাবেও এলাহাবাদ স্তম্ভলিপিৰ বৰ্ণবোৰ পুৰঠ আৰু মসৃণ হ'ব পাৰে। অসমীয়া লিপিৰ লগত উত্তৰ ভাৰতীয় লিপি আৰু পূব ভাৰতীয় লিপিৰ তুলনামূলক অধ্যয়নত দেখা যায় অসমত ব্যৱহাৰ হোৱা এটা বৰ্ণ একে ৰূপত কেইবা বছৰ বা কেইবা শতিকাৰ পিছত বংগ আৰু উত্তৰ ভাৰতত ব্যৱহাৰ হৈছে। কথাষাৰ উদাহৰণ সহকাৰে মন কৰক। 300 পৰা 340 চনত অসমত ব্যৱহাৰ হোৱা গ আৰু ৰটো, পুনৰ কৈছো দুটা আখৰ গ আৰু ৰটো উত্তৰ ভাৰতত ব্যৱহাৰ হৈছিল 593 পৰা 640 খ্ৰীষ্টাব্দ। ক আৰু বটো, পুনৰ কৈছো ক আৰু বটো 593 পৰা 640 খ্ৰীষ্টাব্দত অসমীয়া লিপিত যি ৰূপত আছিল সেইটো ৰূপতহে 980 পৰা 1036 চন বা বাংলা লিপিৰ জন্মৰ সময়ত আছিল। নগাজৰি খনিকৰ গাঁৱৰ লিপিৰ ৰূপটো অসমতকৈ কেইবা দশকৰ পিছত নগদত ব্যৱহাৰ হৈছে। সেয়ে সমুদ্ৰগুপ্তৰ লিপি বা গুপ্ত লিপিৰ স্তৰৰ পৰা নহয় তাতকৈ আগত নগাজৰি খনিকৰ গাঁৱৰ লিপিৰ পৰা আধুনিক ভাৰতীয় লিপিবোৰৰ বিকাশ আৰম্ভ হৈছে। সেয়ে গুপ্ত লিপিতকৈ নগাজৰি খনিকৰ গাঁৱৰ লিপিৰ স্তৰটো অধিক বৈশিষ্ট্যপূৰ্ণ। নগাজৰি খনিকৰ গাঁৱৰ লিপিত জন্মা আধুনিক লিপিৰ গটো
দেৱনাগৰী লিপিত 593 পৰা 800 খ্ৰীষ্টাব্দ আৰু মৈথিলী লিপিত 1030 পৰা 1055 খ্ৰীষ্টাব্দ। মৈথিলী লিপিটোক আৰু একাংশ মানুহে তিৰহুতা লিপি বুলিও কয়। এই মৈথিলী লিপিটোত অসমৰ নগাজুৰি খনিকৰ গাঁৱত পোৱা লিপিটো 1030 পৰা 1055 খ্ৰীষ্টাব্দত দেখা যায়। এই কাৰণে গুপ্ত লিপিৰ স্তৰতকৈ নগাজুৰি খনিকৰ গাঁৱৰ লিপিৰ স্তৰটো উত্তৰ আৰু পূব ভাৰতৰ লিপিৰ বাবে অধিক গুৰুত্বপূৰ্ণ। এইবাৰ মন কৰক কুটিল লিপিক লৈ প্ৰচলিত ধাৰণা। অসমৰ বিশিষ্ট লিপিৰ পণ্ডিত সৰ্বেশ্বৰ কটকীয়ে অসমীয়া প্ৰাচীন লিপি গ্ৰন্থৰ 18 পৃষ্ঠাত কৈছে কুমাৰ ভাস্কৰৰ দিনৰ পৰা অসমীয়া কুটিল আখৰৰ ধাৰাবাহিক ব্যৱহাৰ দেখুৱাব পাৰি। ইয়াৰ পিছত এটা মন্তব্য মন কৰক, around the late 6th century the so-called Gupta script of northern India evolved into a distinct new script for which the preferred name is সিদ্ধমাতৃকা। সিদ্ধমাতৃকা লিপিটোকে কুটিল লিপি বুলি কোৱা হয়। আৰু এই মন্তব্যটো মই আনিছো ৰিচাৰ্ড চলোমনৰ ইণ্ডিয়ান এপিগ্ৰাফি নামৰ গ্ৰন্থখনৰ 39 পৃষ্ঠাত। অৰ্থাৎ ৰিচাৰ্ড চলোমনৰ মতে কুটিল লিপিৰ জন্ম হৈছিল 6ষ্ঠ শতিকাৰ শেষত। দেৱনাগৰী লিপিৰ পণ্ডিত এ.কে সিঙৰ মতে the distinctive feature of this newly developed kutil script according to Buhler as well as Dani are first noticed in the Bodhgaya inscription of Mahanama AD 588-89 একে সিঙৰ ডেভেলপমেন্ট অফ নাগৰী স্ক্ৰিপ্ট গ্ৰন্থৰ 45 পৃষ্ঠাত এই কথাখিনি আছে। কিন্তু একে সময়তে তেওঁ এই কথাটো সন্দেহ প্ৰকাশো কৰিছে আৰু কৈছে the inscription of Mahanama does not represent the fully developed form of Kutila letters and the fact is evident that the Kutila script was in the initial stage of development. একে সিঙৰ এই ডেভেলপমেন্ট অফ নাগৰী স্ক্ৰিপ্টৰ পৃষ্ঠা 50 মানে 588-89 খ্ৰীষ্টাব্দৰ বুধগয়া শিলালিপিখনত কুটিল লিপিৰ জন্ম হৈছিল বুলি একে সিং নিশ্চিত নহয়। কুটিল লিপি প্ৰসংগৰ এইবাৰ বাংলাদেশৰ বাংলা লিপিৰ পণ্ডিতৰ মন্তব্য এটা মন কৰক। The transformation of Eastern Kutila lipi began in the 6th century AD, sometimes during the reign of Gujjara king, most possibly during the reign of Mahendrapala I, the son of Gujjar. Kutila script entered Bengal. অৰ্থাৎ বাংলাদেশৰ লিপি পণ্ডিতসকলৰ মতে কুটিল লিপিৰ জন্ম হৈছিল 6ষ্ঠ শতিকাত। চমুকৈ মন কৰক ৰিচাৰ্ড চলোমনৰ ভাষাত কুটিল লিপি হ'ল characterized by strongly angular aspect মানে কৌণিক বৈশিষ্ট্য with sharp angle at the lower right corner of each letter. প্ৰকৃততে কোনো বিশিষ্ট আখৰ কোনো কোন বিশিষ্ট মানে কোন এংগুলাৰ যিবিলাক কোন বিশিষ্ট আখৰবোৰকে কুটিল লিপি বোলা হয়। কুটিল লিপিক কেইবাটাও নামেৰে জনা হয়। একেটা হ'ল সিদ্ধ মাতৃকা লিপি, কৌণিক লিপি, চৰম কৌণিক লিপি, মাতৃকা লিপি, নাগৰী লিপি, কুটিল লিপি, বিকট লিপি। অসমীয়া লিপিৰ ক্ৰমবিকাশ গ্ৰন্থত পোৱা যায় কুটিল লিপিৰ এই বৈশিষ্ট্য অৰ্থাৎ কুটিল লিপিৰ এংগুলাৰ যিটো বৈশিষ্ট্য কৌণিক যিটো বৈশিষ্ট্য অসমীয়া লিপিৰ 300 পৰা 340 খ্ৰীষ্টাব্দৰ নগাজুৰি খনিকৰ গাঁৱৰ লিপিত পোৱা যায়। আকৌ এবাৰ কৈ দিছো মানে অসমীয়া লিপিৰ ক্ৰমবিকাশ গ্ৰন্থত পোৱা যায় কুটিল লিপিৰ এই বৈশিষ্ট্য অসমীয়া লিপিৰ 300 পৰা 340 খ্ৰীষ্টাব্দৰ নগাজুৰি খনিকৰ গাঁৱৰ লিপিত আছে। উদাহৰণ মন কৰক নগাজুৰি খনিকৰ গাঁৱৰ লিপিৰ গটোৰ উপৰি প আৰু ব এই দুটা বৰ্ণত কুটিল লিপিৰ সম্পূৰ্ণ বৈশিষ্ট্য বিদ্যমান। মানে আজিলৈকে সকলোৱে জনাৰ দৰে কুটিল লিপিৰ জন্মৰ সময় 588-89 খ্ৰীষ্টাব্দ নহয় 300 পৰা 340 খ্ৰীষ্টাব্দ আৰু কুটিল লিপিৰ জন্মস্থান প্ৰাচীন অসম আৰু তাৰ পুৰাতাত্ত্বিক সাক্ষ্য হ'ল নগাজুৰি খনিকৰ গাঁৱৰ লিপি। অৰ্থাৎ প্ৰচলিত লিপিৰ ধাৰণাৰ বিপৰীতে অসমীয়া লিপিৰ পুৰাতাত্ত্বিক সাক্ষ্যসমূহৰ অধ্যয়নত দেখা যায় কুটিল লিপিৰ আজি তাৰিখলৈকে প্ৰচলিত হৈ থকা অৰ্থাৎ ভাৰতবৰ্ষত প্ৰচলিত হৈ থকা কুটিল লিপিৰ ধাৰণাটো সম্পূৰ্ণ ভুল। এইবাৰ মন কৰক অসমীয়া লিপিৰ বিকাশৰ বিভিন্ন ধাপ আৰু ইয়াৰ লগত উত্তৰ ভাৰত উত্তৰ পূব ভাৰতৰ লিপিবোৰৰ সম্বন্ধ কি সেই কথা আমি ইতিমধ্যে কৈছো। অসমত ব্যৱহাৰ হোৱা এটা বৰ্ণ একে ৰূপত কেইবা বছৰ বা কেইবা শতিকাৰ পিছতহে বংগদেশ আৰু উত্তৰ ভাৰতত ব্যৱহাৰ হৈছে। ইয়াৰ উদাহৰণো দিছো। এইবাৰ মন কৰক উত্তৰ ভাৰত আৰু উত্তৰ পূব ভাৰতৰ দেৱনাগৰী লিপি তথাকথিত বাংলা লিপি মৈথিলী লিপি আৰু উৰিয়া লিপিৰ লগত অসমীয়া লিপিৰ সম্বন্ধ। ইয়াৰ কাৰণে 300 পৰা 340 খ্ৰীষ্টাব্দৰ নগাজুৰি খনিকৰ গাঁৱৰ শিলালিপিত দেখা আধুনিক অসমীয়া লিপিৰ গটো উত্তৰ আৰু উত্তৰ পূব ভাৰতৰ লিপিবোৰৰ বাবে সকলোতকৈ মন কৰিব লাগিব। নগাজুৰি খনিকৰ গাঁৱৰ শিলালিপিৰ পৰা আগবাঢ়িলে 500 পৰা 450 পৰা 485 খ্ৰীষ্টাব্দ উদ্ধৰণি কৰি আকৌ এবাৰ কৈছো 450 পৰা 485 খ্ৰীষ্টাব্দৰ উমাচল লিপিত 4টা আধুনিক লিপিৰ বৰ্ণ দেখা যায়। আধুনিক অসমীয়া লিপিৰ বৰ্ণ
আৰু সেই বৰ্ণকেইটা মই নাম কৈছো গ দন্তীয়া দ ব আৰু ম ইয়াৰে দুটা বৰ্ণ আকৌ কৈছো ৰিপিট কৰিছো ইয়াৰে দুটা বৰ্ণ গ আৰু দন্তীয়া দটো আধুনিক দেৱনাগৰী লিপিৰ বৰ্ণৰ নিচিনা এয়া কোনো কাকতালীয় কথা নহয় 593 পৰা 640 খ্ৰীষ্টাব্দৰ ভাস্কৰ বৰ্মনৰ ডুবি আৰু নিধানপুৰ তামৰপল্লীত অসমীয়া লিপিৰ যিবোৰ বৰ্ণ আছে তাৰে 11টা আধুনিক অসমীয়া লিপিৰ বৰ্ণ এই বৰ্ণ কেইটা হল ক গ দন্তীয়া দ দন্তীয়া ধ দন্তীয়া ন ব ম অন্ত্যস্ব জ ল মধুনীয়া আৰু দন্তীয়া এই অসমীয়া লিপিৰ বৰ্ণমালাৰ 11টা বৰ্ণ ইয়াৰ পিছত দেৱনাগৰী লিপিটো দেখা যায় এই দেৱনাগৰী লিপিত যি কেইটা বৰ্ণ দেখা যায় সেইকেইটা হল অ হচৌ গ প্ৰথম ছ দন্তীয়া দ দন্তীয়া ন ক অ ম অন্ত্যস্ব জ ৰ ল মধুনীয়া আৰু দন্তীয়া সৰলভাৱে দেখা গল 300 পৰা 340 খ্ৰীষ্টাব্দৰ পৰা ক্ৰমবিকাশ আৰম্ভ কৰা অসমীয়া লিপিত 450 পৰা 485 খ্ৰীষ্টাব্দত এটা নতুন ঠেঙুলিৰ সৃষ্টি হৈছিল সেই ঠেঙুলিটো 593 পৰা 640 খ্ৰীষ্টাব্দত অধিক পূৰঠ হৈছিল আৰু সেই ঠেঙুলিটো আধুনিক ভাৰতীয় লিপিৰ দিশৰ পৰা দেৱনাগৰী লিপি বুলি কোৱা সম্ভৱ 1300 শতিকাৰ উত্তৰ ভাৰতত আৰম্ভ হোৱা ইছলাম শাসন আৰু অসমত উত্থান হোৱা আহোম ৰাজত্বই অসমীয়া লিপিৰ 593 পৰা 640 খ্ৰীষ্টাব্দৰ বৰ্ণমালাখনক পৃথকে বিকাশ হবলৈ বাধ্য কৰিছে সেই বৰ্ণমালাখনৰ পৰা উত্তৰ ভাৰতত দেৱনাগৰী লিপিৰ বিকাশ হৈছে অসমীয়া লিপিৰ প্ৰবিকাশ গ্ৰন্থত সমীক্ষা কৰা অসমীয়া লিপিৰ 191টা পুৰাতাত্ত্বিক সাক্ষ্যৰ পোহৰত দেখা গল অসমীয়া লিপিৰ পৰা 400 পুনৰ কৈছো অসমীয়া লিপিৰ 300 পৰা 340 খ্ৰীষ্টাব্দ অৰ্থাৎ চতুৰ্থ শতিকাত জন্ম অসমীয়া লিপিৰ পৰা পঞ্চম শতিকা অৰ্থাৎ 450 পৰা 485 খ্ৰীষ্টাব্দৰ উমাচল লিপিত দেৱনাগৰী লিপিৰ জন্ম হৈছে তাৰমানে অসমীয়া লিপি হল দেৱনাগৰী লিপিৰ মাতৃ এবাৰ মন কৰক অসমীয়া লিপিৰ লগত বাংলা লিপিৰ সম্বন্ধ ইতিমধ্যে কৈছো অসমত আজিলৈকে উদ্ধাৰ আৰু পাঠোদ্ধাৰ হোৱা 191টা পুৰাতাত্ত্বিক সাক্ষ্যৰ অধ্যয়ন নকৰা 1919 চনৰ ৰাখাল দাসৰ অধ্যয়ন 1959 চনৰ অচিত কুমাৰৰ অধ্যয়ন 1961 চনৰ দানীৰ অধ্যয়ন 1965 চনৰ ডিচি শিল্পৰ অধ্যয়নৰ থকা সিদ্ধান্তৰ ভিত্তিত বিআইএছ আৰু ইউনিকোডত অসমীয়া লিপি নাই বুলি নথিভুক্ত হৈছে সেয়ে অসমীয়া আৰু বাংলা লিপিৰ কথাখিনি তুলনামূলকভাৱে অধিক গুৰুত্ব সহকাৰে মন কৰিবলগীয়া আছে অসমীয়া লিপিৰ স্বকীয়তাৰ গভীৰলৈ যোৱাৰ পূৰ্বে কেইটামান কথা নিজকে সুধিছে নিজে অনুভৱ কৰক যি লিপিৰ বৰ্ণ বিকাশৰ পুৰাতাত্ত্বিক সাক্ষ্য নাই সেই লিপিৰ ক্ৰম বিকাশ থাকিব নোৱাৰে যিসকলে অসমীয়া লিপিৰ 191টা পুৰাতাত্ত্বিক সাক্ষ্যৰ 190টাৰে অধ্যয়ন কৰা নাই যিসকলে অসমীয়া বাংলা লিপিৰ তুলনামূলক অধ্যয়নেই কৰা নাই তেওঁলোকে অসমীয়া লিপিৰ ওপৰত কৰা মন্তব্যৰ কোনো বৈধতা নাই পুৰাতাত্ত্বিক সাক্ষ্যই যিখন বৰ্ণমালাৰ অৰ পৰা ক্ষলৈ 45টা বৰ্ণৰ 42টাই অসমীয়া লিপিৰ বুলি কয় সেই বৰ্ণমালাখন অসমীয়া লিপিৰ বৰ্ণমালাহে হ'ব পাৰে আমি সকলোৱে জানো অসমীয়া লিপি নাই বোলা কথাটো যুক্ত হৈ আছে বাংলা লিপিৰ লগত গতিকে বাংলা লিপিৰ লগত এইবাৰ তুলনামূলকভাৱে গোটেই কথাখিনি মন কৰক অসমীয়া আৰু বাংলা লিপিৰ প্ৰকৃত ছবিখন দেখিবলৈ গোটেই কথাখিনি পুৰাতাত্ত্বিক দিশৰ পৰা মন কৰিব লাগে দেখা যায় দশম শতকেৰ বাংগড় লিপিতে সৰ্বপ্ৰথম বাংলা লিপিৰ আভাস পোৱা গৈছে পুনৰ কৈছো দশম শতিকাত বাংলা মহিপালৰ বাংগড় লিপিত বাংলা লিপি প্ৰথম পোৱা গৈছে এই কথাষাৰ মোৰ মন্তব্য নহয় অচিত কুমাৰ বন্দ্যোপাধ্যায়ৰ বাংলা লিপিৰ ইতিবৃত্ত সন্নিবিষ্ট 96 পৃষ্ঠাত সন্নিবিষ্ট এটা মন্তব্য মানে বাংলা লিপিৰ জন্ম হৈছিল বাংগড় লিপিত 980 পৰা 1036 খ্ৰীষ্টাব্দ বা দশম একাদশ শতিকা The progress of the changes has been very rapid and we find the complete Proto-Bengali alphabet in the 11th century AD. এই কথাষাৰ কৈছে ৰাখাল দাস বন্দ্যোপাধ্যায় The Origin of the Bengali Scripture page number 3 এবাৰ মন কৰক অসমীয়া লিপিৰ ক্ৰমবিকাশ গ্ৰন্থখন ইয়াত থকা ক্ৰমবিকাশৰ তালিকাত দেখা যায় 300 পৰা 340 খ্ৰীষ্টাব্দৰ নগাজৰি খনিকৰ গাঁৱৰ লিপিত অসমীয়া আধুনিক লিপিৰ গটোৰ জন্ম অৰ্থাৎ অসমীয়া লিপিৰ জন্ম হৈছিল চতুৰ্থ শতিকাত কথাটো এতিয়া আপোনালোকে নিজেই তুলনা কৰক বাংলা লিপিৰ জন্ম হৈছিল দশম একাদশ শতিকাত কিন্তু অসমীয়া লিপিৰ জন্ম হৈছিল চতুৰ্থ শতিকাত অন্যহাতে বাংলাদেশৰ এটা উৎসত পোৱা যায় বাংগড় লিপি আৰু ইডাৰ লিপি মানে 980 খ্ৰীষ্টাব্দৰ পৰা 1053 খ্ৰীষ্টাব্দত বাংলা লিপিৰ 11টা বিকশিত বৰ্ণ আছে সেই বৰ্ণকেইটা বাংলা লিপিৰ পণ্ডিতসকলে পোৱা সেই বৰ্ণকেইটা হ'ল অ হচৌ ক খ গ প্ৰথম ছ মধুনীয়া ধ ব হ
উ আৰু বগীয়া জে এই উৎসতে যিটো উৎসৱ এই তথ্যটো পোৱা গৈছে সেই উৎসতেই হাতেৰে আঁকি প্ৰস্তুত কৰা বাংলা লিপিৰ ক্ৰমবিকাশৰ তালিকা এখন আছে আচৰিত কথা এই ক্ৰমবিকাশৰ তালিকাখনত আপুনি পৰীক্ষা কৰিলে দেখা পাব দশম একাদশ শতিকালৈকে বাংলা লিপিত প্ৰকৃততে ক আৰু বৰ বাদে কোনো বিকশিত বৰ্ণ নাই আৰু অলপ গভীৰভাৱে এই কথাখিনি আপোনালোকক তুলি ধৰিব খুজিছো শিলালিপি তামৰ ফলিৰ আখৰৰ পৰা ক্ৰপ কৰি প্ৰস্তুত কৰা অসমীয়া লিপিৰ ক্ৰমবিকাশৰ তালিকাত দেখা যায় 593 পৰা 640 খ্ৰীষ্টাব্দলৈ অসমীয়া লিপিত বিকাশ হৈছিল 10টা বৰ্ণ সেই বৰ্ণ কেইটা পুনৰ কৈছো ক খ দন্ত্য দ দন্ত্য ধ দন্ত্য ন অ ম ল অধুনিয়া আৰু দন্ত্য অসমীয়া আৰু বাংলা লিপিৰ তুলনামূলক অধ্যয়নত দেখা যায় 593 পৰা 640 খ্ৰীষ্টাব্দৰ অসমীয়া লিপিত ক আৰু বটো যি ৰূপত আছিল সেই ৰূপটোহে 980 পৰা 1053 খ্ৰীষ্টাব্দত অৰ্থাৎ বাংগৰ আৰু ইৰ্গাৰ লিপিত আছে সকলোতকৈ পুতৌ লগা কথাটো হ'ল আধুনিক বাংলা লিপিত যাক ৰ ৰূপে ব্যৱহাৰ কৰা হৈছে আকৌ কৈছো আধুনিক বাংলা লিপিত যাক ফুটীয়া ৰ ৰূপে ব্যৱহাৰ কৰা হৈছে সেই বৰ্ণটো আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ৱাব্য ৰূপে ব্যৱহাৰ কৰা হৈছে পুনৰ কৈছো আধুনিক বাংলা লিপিত যাক ফুটীয়া ৰ ৰূপে ব্যৱহাৰ কৰা হৈছে সেই বৰ্ণটো আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ৱাব্য ৰূপে ব্যৱহাৰ কৰা হৈছিল বাংলা লিপিৰ ক্ৰমিক বিকাশৰ তালিকাত ইয়াৰ সংগত বিকাশৰ কোনো তথ্য নাই অসমীয়া লিপিৰ ক্ৰমবিকাশ গ্ৰন্থত তুলি ধৰা হৈছে যে অসমীয়া লিপি স্বকীয় এই ৰূপটো নিৰ্দিষ্টকৈ 300-340 খ্ৰীষ্টাব্দত জন্মা গড়টোৰ গাত বিদ্যমান 300 পৰা 340 খ্ৰীষ্টাব্দৰ পৰা 1510 পৰা 1571 খ্ৰীষ্টাব্দলৈ অসমীয়া লিপিৰ বৰ্ণমালাৰ অৰ পৰা ক্ষলৈ থকা 45টা বৰ্ণৰ 42টাই পূৰ্ণাংগ ৰূপত জন্মগ্ৰহণ কৰে অৰ্থাৎ এই 42টা বৰ্ণ অসমত বংগতকৈ আগত ব্যৱহাৰ হৈছে সেয়ে বাংলা লিপি লিপি বুলি প্ৰতিপন্ন হবলৈ অসমত কোনো লিপি নাই বুলি প্ৰতিপন্ন হবলৈ নাইবা অসমত বাংলা লিপি ব্যৱহাৰ হয় বুলি প্ৰতিপন্ন কৰিবলৈ বাংলা লিপিক এই বৰ্ণ কেইটা অসমীয়া লিপিতকৈ আগত বিকশিত হৈছিল বুলি প্ৰতিপন্ন হ'ব পৰা পুৰাতাত্ত্বিক সাক্ষ্যৰ প্ৰয়োজন হ'ব বাংলা লিপিৰ অধ্যয়ন পুৰাতাত্ত্বিক সাক্ষ্য বা ক্ৰম বিকাশৰ তালিকাত তেনেকুৱা কোনো পুৰাতাত্ত্বিক সাক্ষ্য দেখা নগ'ল বাংলা লিপি জন্মৰ প্ৰসংগৰ কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য পুনৰবাৰ বিশ্লেষণ কৰা হ'ল দশম শতকেৰ বাংগৰ মহিপালের বাংগর লিপিতে সর্বপ্রথম বাংলা লিপির আভাস পাওয়া গেছে অসিত কুমার বন্দ্যোপাধ্যায়ের এই মন্তব্যটো আগতেও কৈছো আকৌ তুলি ধৰিছো যে বাংলা সাহিত্যৰ ইতিবৃত্ত গ্ৰন্থৰ 98 পৃষ্ঠা next এটা quotation in the 12th century we find further sentences which make the formation of the Bengali alphabet almost complete আকৌ এবাৰ কৈ দিছো in the 12th century we find further sentences which make the formation of the Bengali alphabet, modern Bengali alphabet, almost complete. এই কথাষাৰ কোৱা গৈছে the origin of the Bengali script গ্ৰন্থখনত আৰু তাৰ লিখক হৈছে ৰাখাল দাস বন্দ্যোপাধ্যায় পৃষ্ঠা 3 ৰাখাল দাস বন্দ্যোপাধ্যায়ৰ আন এটা মন্তব্য মন কৰক the shock of the Mohammedan conquest এই মন্তব্যটো খুবেই গুৰুত্বপূৰ্ণ আকৌ এবাৰ মই পঢ়ি দিছো the shock of the Mohammedan conquest paralyzed eastern India from which it never recovered entirely. The blow stunned literature prevented its growth during the first 2 centuries after the conquest and a partial revival was made only in the 15th century. Which the paralysis of literature, the development of the alphabet also stopped. Ako koisu, which the paralysis of literature, the development of the alphabet also stopped. এই কথাষাৰ কৈছে ৰাখাল দাস বন্দ্যোপাধ্যায় the origin of the Bengali script গ্ৰন্থখনৰ 3 নম্বৰ পৃষ্ঠা ৰাখাল দাসে কোৱা এই মহম্মদান আক্ৰমণৰ সময়টো আকৌ 1198 খ্ৰীষ্টাব্দ আমি পাওঁ that a Turkey army led by Muhammad Ibn Bakr Khilji conquered Bengal and overthrew Lakshmana Sena 1198 the last stand king of Bengal এই মন্তব্যটো আনিছো the Muslims of Assam নামৰ গ্ৰন্থখন তাৰ লিখক কাসিম আলী আহমেদ আৰু এই মন্তব্যটো আছে 5 নম্বৰ পৃষ্ঠা মন্তব্য কেইটাৰ বিশ্লেষণৰ পৰা কেইবাটাও অদ্ভুত দিশ দেখা পাব অসিত কুমাৰৰ মতে 980 পৰা 1036 খ্ৰীষ্টাব্দত বাংলা লিপিৰ জন্ম হৈছিল ৰাখাল দাসৰ মতে 1198 খ্ৰীষ্টাব্দৰ ভিতৰত অৰ্থাৎ 980 পৰা 1198 খ্ৰীষ্টাব্দ বা 218 বছৰৰ ভিতৰত বাংলা লিপিৰ বিকাশ প্ৰায় সম্পূৰ্ণ হৈছে ৰাখাল দাসে 1198 খ্ৰীষ্টাব্দৰ পৰা 200 বছৰ বাংলা লিপিৰ চৰ্চা বন্ধ আছিল বুলি কৈ
1385 খ্ৰীষ্টাব্দত মানে 187 বছৰৰ পিছত বাংলা লিপি পুনৰ জীৱিত হৈছিল, ৰিভাইভ হৈছিল বুলি কৈছে। অসমীয়া লিপিৰ অধ্যয়নৰ পৰা দেখা গ'ল 980 পৰা 1036 খ্ৰীষ্টাব্দত বাংলা লিপিৰ জন্মৰ সাক্ষ্য ৰূপে তুলি ধৰা বৰ্ণ ক আৰু বটো একে ৰূপত 593 পৰা 640 খ্ৰীষ্টাব্দত অসমীয়া লিপিত আছিল, অৰ্থাৎ কেইবাশ বছৰৰ আগতে অসমীয়া লিপিত সেই বৰ্ণকেইটা সেই ৰূপত। 593 পৰা 640 খ্ৰীষ্টাব্দৰ অসমীয়া লিপিৰ বৰ্ণেৰে 980 পৰা 1036 খ্ৰীষ্টাব্দত বাংলা লিপি নামৰ কোনো বৰ্ণৰ জন্ম হ'ব নোৱাৰে। অসমীয়া লিপিয়ে আধুনিক লিপিৰ ৰূপ পাবলৈ, আকৌ কৈছো অসমীয়া লিপিয়ে আধুনিক লিপিৰ ৰূপ পাবলৈ 340 খ্ৰীষ্টাব্দৰ পৰা প্ৰায় 1300 বছৰ লাগিছিল। তেনেস্থলত 980 খ্ৰীষ্টাব্দত জন্মি 1198 খ্ৰীষ্টাব্দত বা 218 বছৰত বাংলা লিপিৰ বিকাশ সম্পূৰ্ণ হ'ব নোৱাৰে। ৰাখাল দাসে কলেই নহব 1187 বছৰ বা 200 বছৰ চৰ্চা নহলে এটা লিপি জীয়াই নাথাকে। ৰাখাল দাসে কোৱা 1385 খ্ৰীষ্টাব্দৰ বাংলা লিপি পুনৰ জীৱিত হোৱা কথাটোৰ প্ৰকৃততে কোনো পুৰাতাত্ত্বিক সাক্ষ্য নাই। অসমীয়া লিপিৰ ক্ৰমবিকাশ গ্ৰন্থখনৰ মতে বাংলা লিপিৰ কাল্পনিক পুনৰ্জন্মৰ তত্ত্বটোৰ পিছফালে অসমীয়া লিপিৰ ক্ৰমবিকাশৰ বৰ্ণবোৰ আছে। অসমীয়া আৰু বাংলা লিপিৰ তুলনামূলক অধ্যয়ন মতে 1198 খ্ৰীষ্টাব্দত বাংলা লিপিত আছিল 16টা বিকশিত বৰ্ণ, তাৰ 13টাই আছিল অসমীয়া লিপি। 1198 খ্ৰীষ্টাব্দত 16টা বিকশিত বৰ্ণ থকা বাংলা লিপিটো 200 বছৰ চৰ্চা নথকাকৈ, অৰ্থাৎ বা 187 বছৰ চৰ্চা নথকাকৈ 1385 খ্ৰীষ্টাব্দত 28টা বিকশিত বৰ্ণ আছে। ইয়াৰ পৰা স্পষ্টকৈ ক'ব পাৰি ৰাখাল দাসে অধ্যয়নৰ বাহিৰত ৰখা অসমীয়া লিপিৰ বিকশিত বৰ্ণবোৰ নাথাকিলে বাংলা লিপিৰ এই ছবিখন পোৱা সম্ভৱ নহ'ল। এতিয়া কথাটো পৰিষ্কাৰ, অজিত কুমাৰে বাংলা লিপিৰ জন্ম দিছিল অসমীয়া লিপিৰ বৰ্ণ। ৰাখাল দাসে বাংলা লিপিৰ বিকাশ আৰু পুনৰ্জন্ম দেখুৱাইছে অসমীয়া লিপিৰ বৰ্ণ। ইয়াৰ কাৰণে অসমীয়া লিপিৰ পুৰাতাত্ত্বিক সাক্ষ্যবোৰ অধ্যয়নৰ পৰা আঁতৰত ৰখা হৈছে। এই কাম ইচ্ছাকৃতভাৱে কৰা হৈছিল বুলি ক'ব পাৰি, কাৰণ নিধানপুৰ তামৰপল্লীখন 29 ডিচেম্বৰ 2012 খ্ৰীষ্টাব্দত আৱিষ্কাৰ হৈছিল আৰু ৰাখাল দাসে তেওঁৰ দ্য অৰিজিন অফ দি বেংগলী স্ক্ৰিপ্ট গ্ৰন্থখন প্ৰকাশ কৰিছিল 20 আগষ্ট 1919 খ্ৰীষ্টাব্দত, অৰ্থাৎ প্ৰায় 7 বছৰৰ পিছত। নিধানপুৰ তামৰপল্লীৰ ক আৰু বটো একে ৰূপত বাংগড় লিপিত আছে। এতিয়া প্ৰশ্ন কৰক, এতিয়া ভাবক বাংগড় লিপিত থকা ক আৰু বটো যিয়ে চিনি পায়, তেওঁ নিধানপুৰ তামৰপল্লীৰ ক আৰু বটো চিনি নোপোৱাৰ কথাই থাকিব নোৱাৰে। এতিয়া বাংলা লিপিটো লিপি বুলি সাব্যস্ত হবলৈ 980 পৰা 1036 খ্ৰীষ্টাব্দত বাংগড় লিপিত ই জন্ম হোৱাৰ, 980 খ্ৰীষ্টাব্দৰ পৰা 1036 খ্ৰীষ্টাব্দত জন্মি 1198 খ্ৰীষ্টাব্দত প্ৰায় বিকশিত হোৱাৰ আৰু 1385 খ্ৰীষ্টাব্দত পুনৰ্জীৱিত হোৱাৰ পুৰাতাত্ত্বিক সাক্ষ্যৰ প্ৰয়োজন। কাৰণ বাংলা সাহিত্যৰ ইতিবৃত্ত গ্ৰন্থত অজিত কুমাৰে দ্য অৰিজিন অফ দ্য বেংগলী স্ক্ৰিপ্ট গ্ৰন্থখনত ৰাখাল দাসে ইয়াৰ কোনো পুৰাতাত্ত্বিক সাক্ষ্য তুলি ধৰা নাই। 16টা বিকশিত বৰ্ণৰে 1198 খ্ৰীষ্টাব্দৰ পৰা 200 বছৰ চৰ্চা বন্ধ থকা বাংলা লিপিত 1385 খ্ৰীষ্টাব্দত 28টা বিকশিত বৰ্ণ ক'ৰ পৰা আহিল, 16টা বিকশিত বৰ্ণ 28টা কেনেকৈ হ'ল, ক'ৰ পৰা আহিল তাৰো পুৰাতাত্ত্বিক সাক্ষ্যৰ প্ৰয়োজন। তেওঁলোকৰ গ্ৰন্থত পোৱা নাযায়, কিন্তু সেইবোৰ এতিয়া আমাৰ কাৰণে প্ৰয়োজন। কাৰণ বাংলা লিপিটো মৌলিক হবলৈ অসমীয়া লিপিৰ পুৰাতাত্ত্বিক সাক্ষ্যবোৰ অধ্যয়ন কৰাৰ পিছতো তাৰ নিজা পুৰাতাত্ত্বিক সাক্ষ্যৰে সাব্যস্ত হ'ব পৰা ভিত্তি থাকিব লাগিব। অসমীয়া লিপিৰ ক্ৰমবিকাশ গ্ৰন্থখনে তুলি ধৰিছে প্ৰকৃততে ৰাখাল দাসে জন্ম দিয়া 218 বছৰীয়া বাংলা লিপিৰ জন্ম আৰু বিকাশৰ বিশ্লেষণটো সম্পূৰ্ণৰূপে কাল্পনিক। এই কথাষাৰ আগতেও কৈছো, পুনৰবাৰ কৈছো। ইন দ্য নৰ্থ ইষ্ট দ্য বেংগলী এলফাবেট ৱাজ এডপ্টেড ইন আছাম বুলি ক'বলৈ ৰাখাল দাসৰ কোনো বুনিয়াদ নাছিল, কাৰণ তেওঁ অসমীয়া লিপিৰ 190টা পুৰাতাত্ত্বিক সাক্ষ্যৰে অধ্যয়ন কৰা। বাংলা লিপিৰ মিথ্যাচাৰ ঢাকিবলৈকে 1912 খ্ৰীষ্টাব্দত আৱিষ্কাৰ হোৱা 593 পৰা 640 খ্ৰীষ্টাব্দৰ নিধানপুৰ তামৰপল্লীৰ তথ্যৰ লগতে অসমীয়া লিপিৰ 190টা পুৰাতাত্ত্বিক সাক্ষ্য কাষৰীয়া কৰি ৰখা হৈছে। লিপি অধ্যয়নৰ কঠিনতা আৰু অসমীয়া বাংলা লিপিৰ সাদৃশ্যতাই সৃষ্টি কৰা ভ্ৰমৰ কাৰণে এই মিথ্যাচাৰ আজি তাৰিখলৈকে বৰ্তমান। লিপিৰ অধ্যয়নৰ ক্ষেত্ৰত আমি কোনো তথ্যৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰো, অৰ্থাৎ তাত্ত্বিকভাৱে কোনো লিপিৰ সৃষ্টি নহয়। প্ৰতিটো বৰ্ণৰ পুৰাতাত্ত্বিক সাক্ষ্য আৰু সেই পুৰাতাত্ত্বিক সাক্ষ্যত থকা বৰ্ণৰ প্ৰকৃত ৰূপটোহে প্ৰধান।
পুৰাতাত্ত্বিক সাক্ষ্যত থকা অসমীয়া লিপিৰ ৰূপটোৰ লগত ছবি আঁকি প্ৰস্তুত কৰা বাংলা লিপিৰ ক্ৰম বিকাশৰ তালিকাৰ তুলনাই নহয়। বাংলা লিপিৰ প্ৰতিটো বৰ্ণৰ পুৰাতাত্ত্বিক সাক্ষ্য আৰু তাৰ ৰূপটোৰে বাংলা লিপিৰ স্বকীয় বুলি প্ৰতিপন্ন হ'ব লাগে। ৰাখাল দাসৰ আধৰুৱা অধ্যয়ন আৰু তাৰ কপি পেষ্ট কৰি অসিত কুমাৰ দানী প্ৰমুখে বাংলা লিপিৰ পণ্ডিতসকলে কৰা অধ্যয়নে ভাৰতীয় লিপিত ইতিমধ্যে বহু বিভ্ৰান্তিৰ জন্ম দিয়ে। পুৰাতাত্ত্বিক সাক্ষ্যবোৰ অসমীয়া লিপিৰ বিকাশ হৈছে অসমীয়া লিপিৰ ক্ৰম বিকাশ হৈছে অসমীয়া লিপিৰ তালিকাৰ, কিন্তু অসমীয়া লিপিক লোকদৃষ্টিৰ পৰা আঁতৰাই ইয়াৰ বৰ্ণক নাম দিয়া হৈছে বাংলা। বাংলা লিপিৰ অস্তিত্বহীনতা এতিয়া দিনৰ পোহৰৰ দৰে স্পষ্টকৈ ওলাই পৰে, কাৰণ তিনিটা বৰ্ণৰ বাদে ইয়াৰ অন্য কোনো বৰ্ণৰ স্বকীয় বিকাশৰ বাংলা লিপিৰ ক্ৰম বিকাশৰ তালিকাত কোনো তথ্য। অসমীয়া লিপিৰ 191টা পুৰাতাত্ত্বিক সাক্ষ্যৰ অধ্যয়নে তুলি ধৰা অসমীয়া লিপিৰ ক্ৰম বিকাশৰ তালিকাত এই কথা স্পষ্ট যে অসমীয়া লিপিৰ জন্ম হৈছিল 300 পৰা 340 খ্ৰীষ্টাব্দৰ নগাজৰি খনিকৰ গাঁৱলৈ। অৰ্থাৎ অসমীয়া লিপিৰ জন্ম হৈছিল অসমীয়া লিপিৰ পুৰাতাত্ত্বিক সাক্ষ্যৰ ভিত্তিত আৰু জন্ম হৈছিল চতুৰ্থ শতিকাত। অসমীয়া লিপিৰ 450 পৰা 485 খ্ৰীষ্টাব্দৰ উমাচল লিপিৰ ঢাপত এটা নতুন ঠেঙুলিৰ জন্ম হৈছিল, তাৰ আধুনিক নাম দেৱনাগৰী। অসমীয়া লিপিৰ অধ্যয়ন নকৰা বাবে ৰাখাল দাসে 593 পৰা 640 খ্ৰীষ্টাব্দৰ নিধানপুৰ তামৰপল্লীৰ বৰ্ণেৰে 980 পৰা 1036 খ্ৰীষ্টাব্দত ভুলতে বাংলা লিপিৰ জন্ম। 1030 পৰা 1055 খ্ৰীষ্টাব্দৰ ইন্দ্ৰপালৰ ফলিত মৈথিলী লিপিৰ জন্ম হৈছিল। এই একেখন তামৰ ফলিতে অৰ্থাৎ অসমীয়া লিপিৰ 1030 পৰা 1055 খ্ৰীষ্টাব্দৰ ইন্দ্ৰপালৰ ফলিতেই এ বৰ্ণটোৰে উড়িয়া লিপিৰ জন্ম হৈছিল। আৰু আপোনালোকক কৈ থৈছো উড়িয়া লিপিৰ লগত অসমীয়া লিপিৰ দুটা বৰ্ণ মিল আছে, এটা হল এ আৰু আনটো হল উ। সামৰণিত কব খুজিছো অসমীয়া লিপিৰ 191টা পুৰাতাত্ত্বিক সাক্ষ্যৰ অধ্যয়নত দেখা পাব ভাৰতীয় লিপিৰ ঘাই শিপা অসমীয়া লিপিৰ লগতহে যুক্ত। অকল সিয়ে নহয়, দক্ষিণ এছিয়াৰ বহু লিপিৰ শিপা অসমীয়া লিপিৰ লগত যুক্ত। অসমীয়া লিপিৰ অধ্যয়নতহে ভাৰত আৰু দক্ষিণ এছিয়াৰ লিপিৰ অধ্যয়ন পূৰ্ণাংগ হব পাৰে। অসমীয়া লিপিৰ 191টা পুৰাতাত্ত্বিক সাক্ষ্যৰ অধ্যয়ন আজিলৈকে নকৰাৰ বাবে ভাৰতীয় লিপিত থকা ধম লিপি, গুপ্ত লিপি, কুটিল লিপি, দেৱনাগৰী লিপিৰ লগত যুক্ত বাংলা লিপি ধাৰণাৰ নামত বিশ্বত চলি থকা মিথ্যাচাৰ, মৈথিলী লিপি, উড়িয়া লিপি আৰু অসমীয়া লিপিক লৈ বৰ্তি থকা বহু বিতৰ্কৰ অন্ত পৰিছে। ধম লিপিৰ পৰা 340 খ্ৰীষ্টাব্দত আঁতৰি অহা অসমীয়া লিপিৰ ক্ৰম বিকাশ প্ৰায় 1300 বছৰত সম্পূৰ্ণ হৈছে। ৰাখাল দাসে অসমীয়া লিপিৰ অধ্যয়ন নকৰাকৈ অসমীয়া লিপিৰ বিকশিত বৰ্ণেৰে 980 পৰা 1036 খ্ৰীষ্টাব্দত বাংলা লিপিৰ জন্ম দিছে। এই কথাষাৰ মই বাৰে বাৰে আপোনালোকৰ আগত তুলি ধৰিছো। 1198 খ্ৰীষ্টাব্দলৈ বিকাশৰ কল্পচিত্ৰ প্ৰস্তুত কৰিছে আৰু 1385 খ্ৰীষ্টাব্দত তাত্ত্বিকভাৱে তাৰ পুনৰ জন্ম দিছে। অসমীয়া লিপিৰ পুৰাতাত্ত্বিক সাক্ষ্যখিনি সামৰি অধ্যয়ন কৰিলেহে এই কথাবোৰ স্পষ্টকৈ দেখা যায়। 191টা পুৰাতাত্ত্বিক সাক্ষ্যৰ অধ্যয়নৰ পিছত এতিয়া প্ৰতিজন অসমীয়াই নিশ্চিত হব পাৰে বা 191টা পুৰাতাত্ত্বিক সাক্ষ্যৰ অধ্যয়ন কৰা প্ৰতিজন মানুহে নিশ্চিত হব পাৰে যে অসমীয়া লিপি স্বকীয়। অসমীয়া লিপি হল দেৱনাগৰী, মৈথিলী আদি ভাৰতীয় লিপিসমূহৰ মূল। সমান্তৰালকৈ অসমীয়া লিপি হল দক্ষিণ এছিয়াৰ বহু লিপিৰ জননী। এইখিনি কথাকে আপোনালোকৰ সন্মুখত আজিৰ আলোচনাত তুলি ধৰি মই মোৰ আলোচনাৰ ইমানতেই সামৰণি মাৰিছো। আপোনালোক সকলোলৈকে মই পুনৰবাৰ মোৰ প্ৰণিপাত জনাইছো। ধন্যবাদ। আপুনি এটি অতি সুন্দৰ গৱেষণামূলক বক্তৃতা আগবঢ়ালে। আপোনাৰ সবলীল বক্তৃতাই আমাৰ সকলোকে আপ্লুত কৰিছে। আমি আজি উপস্থিত থকা গুগল মিটত উপস্থিত থকা সকলো সদাশয় ব্যক্তিক আৰু আমাৰ ফেচবুক লাইভত উপস্থিত থকা দৰ্শকসকলক আমাৰ প্ৰশ্নোত্তৰ শিতানত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো। আমি প্ৰশ্নোত্তৰ শিতান মুকলি কৰিছো। এটি বিশেষ অনুৰোধ, আপোনালোকে প্ৰশ্নটো উত্থাপন কৰাৰ আগতে যদি আপোনালোকৰ পৰিচয়টো দাঙি ধৰে তেতিয়া বেছি ভাল হ'ব। হেল্ল', হয় শুনিছো স্যাৰ, কওক। হয় কওক স্যাৰ। বৰদলৈ ছাৰে যিখিনি কথা কলে যে আমাৰ নগাত পাছতে অসমীয়া লিপি
ৰেকৰ্ড আছে আৰু বাংলা লিপি 1200 বা 1300 খ্ৰীষ্টাব্দতে হৈছে, কিন্তু ইউনিকোডত যে আমাৰ একো নাছিলে তাত আমাৰ উল্লেখ নথকা বুলি মাজতে শুনিছিলো আজি এবছৰমান আগত। এই সম্পৰ্কে ইউনিকোডত আমাৰ এতিয়া নাম অসমীয়া লিপিৰ অন্তৰ্ভুক্তিকৰণৰ কাৰণে কিবা ব্যৱস্থা লৈছে নেকি? এই সম্পৰ্কে অকমান জানিব বিচাৰিছো, কাৰণ মোৰ এই সম্পৰ্কে বিশেষ কোনো জ্ঞান নাই। আজি কথাখিনি শুনি খুব মানে জাতীয়তাবোধৰ দিশৰ পৰা যথেষ্ট মানে কথাটো গা কৰি উঠিছে মোৰ। সেইকাৰণে এই সম্পৰ্কে আমাৰ অসমীয়া লিপিটো ইউনিকোডত অন্তৰ্ভুক্তিকৰণৰ কাৰণে কিবা ব্যৱস্থা লৈছে নে বা কিবা হৈছে নেকি এনেকুৱা ধৰণৰ? অকমান কলে মই এই সম্পৰ্কে পাতো। হয় স্যাৰ নমস্কাৰ, আপোনালৈ ধন্যবাদ জনাইছো। আচলতে এই কিতাপখন প্ৰকাশ হোৱাৰ পিছৰ পৰা সাহিত্য সভাৰ তৰফৰ পৰাই এই ক্ষেত্ৰত পদক্ষেপ লবৰ কাৰণে ইতিমধ্যে আলোচনা বিলোচনা চলিছে আৰু তাৰ ওপৰত অধিক পদক্ষেপ লবৰ কাৰণে বহুকেইজন ব্যক্তিৰ লগত পুলক শইকীয়া ছাৰে নিজেই দায়িত্ব লৈ পেলাই কামখিনি আগবঢ়াই লৈ গৈছে আৰু আমি আশা কৰো কম দিনতে এই সম্পৰ্কত পৰিষ্কাৰভাৱে গোটেই কথাখিনি তুলি ধৰি ইউনিকোডলৈ বা তাৰ আগতে BIS-লৈ ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডলৈ এই গোটেইখিনি কথা তুলি ধৰা যাব আৰু সেই কথাখিনি তথ্য সহকাৰে তুলি ধৰি মানে BIS-ৰ জৰিয়তে সেইখিনি কথা ইউনিকোডলৈও তুলি ধৰা যাব। মই ভাবো এই ধৰণে আমি আগবাঢ়িছো, আমাৰ পদক্ষেপ ইতিমধ্যে পুলক শইকীয়া ছাৰৰ নেতৃত্বত আগবাঢ়িছে আৰু সেই ধৰণে আমি আগবাঢ়িছো আৰু আমাৰ কাৰণে অলপ হয়তো সময়ৰ প্ৰয়োজন। ওকে, থেংকস। নমস্কাৰ, মই সুধিব কাৰণে কুৱেশ্যন এটা। হয় নিশ্চয় শুনিব পাৰে। হয় আপোনাৰ পৰিচয়টো দাঙি ধৰিলে ভাল হৈছিলে, আপুনি যদি আপোনাৰ কি পৰিচয় কৈছে? আপোনাৰ পৰিচয়টো যদি দাঙি ধৰে প্ৰথমে। হয় হয়, মই ক'ব লৈছো। মোৰ নাম ডক্টৰ অৰূপ কুমাৰ নাথ। মই তেজপুৰ বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত অধ্যাপনা কৰি আছো এতিয়া। মই ভাষা তত্ত্ব পঢ়ুৱাও। মই স্ক্ৰিপ্টৰ ওপৰত একো কাম কৰা নাই এতিয়ালৈকে, স্ক্ৰিপ্টৰ বিষয়ে মোৰ জ্ঞান সীমিত। তথাপিও মই আপোনাৰ ভাস্কৰ বৰদলৈ ডাঙৰীয়াৰ লেকচাৰটো শুনিলো, খুব ভাল লাগিলে। অত্যন্ত তথ্যগধুৰ আৰু তথ্যগধুৰ হৈছে আৰু আপুনি আপোনাৰ ভাষণত কেইটামান অত্যন্ত এম্বিচিয়াছ মানে ক্লেইম কৰিছে, সেইখিনি শুনিও মোৰ ভাল লাগিছে। মই খালি দুটা কথা সুধিব বিচাৰিছো। প্ৰথম কথাটো হ'ল, আমাৰ অসমীয়া ভাষাৰ ইতিহাসৰ কথা আমি যেতিয়া চাওঁ তেতিয়া দেখো যে অষ্টম শতিকা বা নৱম শতিকা সিমানখিনি মানৰ পৰা আমাৰ অসমীয়া ভাষাৰ যিটো ফৰ্মেশ্যন পিৰিয়ড বুলি কয় না, সেই সময়ৰ পৰা আচলতে ভাষাটো আৰম্ভ হোৱা বুলি কয়। বিশেষকৈ চৰ্যাপদ যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰাই। চৰ্যাপদৰ যেতিয়া আমি ৰেকৰ্ড আমাৰ হাতত থাকে তেতিয়াৰ পৰা আমি অসমীয়া ভাষাটো এটা সঠিক দিশত আগবঢ়া বুলি আমি কওঁ। এতিয়া প্ৰশ্নটো হ'ল, লিপি আগতে আহে নে ভাষাটো আগতে আহে? ভাষা তত্ত্বৰ যিমান বিলাক কথাই আলোচনা হৈ আছে, আমি পঢ়ো মাজে মাজে, তাত আমি গম পাওঁ যে স্পকেন ফৰ্মটো আগতে সদায় আগত থাকে। তাৰ পিছতে যেতিয়া ভাষাটো এটা ৰূপ দিবলৈ, এটা প্ৰতিনিধিত্বমূলক ভাৱে কৰিবৰ কাৰণে যেতিয়া সেই কমিউনিটিটোৱে বিচাৰে, তেতিয়াহে আচলতে সেই স্ক্ৰিপ্টৰ কথাটো আহে। এতিয়া আপুনি যেনেকে ক্লেইম কৰিছে, তৃতীয় চতুৰ্থ শতিকা মানৰ পৰাই অসমীয়া ভাষাৰ প্ৰথম স্ক্ৰিপ্ট আৰম্ভ হৈছে। মোৰ প্ৰশ্নটো হ'ল, এইটো আচলতে মোৰ খুদনিহে দেই, মানে আপোনাৰ কথাখিনি যথেষ্ট মানিবলগীয়া, শলাগিবলগীয়া। এতিয়া অসমীয়া ভাষাটোৱে ইমান সময়, প্ৰায় 500-600 বছৰ মান কিয় ললে মানে এটা লিখিত ৰূপ পাবৰ কাৰণে? সেইটো মোৰ প্ৰথম প্ৰশ্ন। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে, আপুনি কেইটামান বৰ্ণৰ কথা কৈছে। বৰ্ণ ধৰক কোনোবাটো বৰ্ণ 1800 শতিকাত হৈছে, কেইটামান বৰ্ণ 1900 শতিকাত হৈছে। তেনেকুৱা ধৰণৰ যে আপুনি টাইম লাইন দিছে, টাইম পিৰিয়ড দিছে, সেইটো আচলতে কিবা ধৰণৰ মেথড আছে নেকি? কিবা আপুনি কি মেথডৰ ভিত্তিত এইখিনি ক্লেইম কৰিছে? মই এই দুটা কথা জানিব বিচাৰিছো। আৰু একেবাৰে শেষত আপোনাক কৈছো, আপোনাৰ কিতাপখন অসমীয়া সাহিত্যৰ কাৰণে এটা ভাল সম্পদ হ'ব আৰু সেইকাৰণে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ। ধন্যবাদ নাথ ডাঙৰীয়া, আপোনাৰ প্ৰশ্নকেইটা খুবেই গুৰুত্বপূৰ্ণ। আপোনাৰ বিষয়ে মই টুটুলৰ পৰা ইতিমধ্যে গম পাইছো, আপোনাৰ ফোন নম্বৰটো পোৱা নাই। কণ্টেক্ট নিশ্চয় কৰিম, পিছত বাৰু কথা পাতিম। এতিয়া কথা হ'ল, প্ৰথম যিটো প্ৰশ্ন, এতিয়া আমাৰ যিটো আলোচনা আজি তাৰিখলৈকে যিটো চলি আছে, আজি তাৰিখলৈকে যিটো অধ্যয়ন আমি পাওঁ, সেই অধ্যয়ন বিলাকৰ মতেহে মানে আমাৰ ভাষাটোৰ জন্ম আজি প্ৰায় 1000 বছৰৰ ভিতৰত বা 1200 বছৰৰ ভিতৰত।
প্ৰকৃততে এই কথাটো আপুনি যদি লিপিৰ লগত যদি তুলনা কৰি চাই, লিপিটোক যেনেকৈ অধ্যয়ন নকৰাকে থৈ পেলাই, লিপিৰ অধ্যয়ন নকৰাকৈ ৰাখি পেলাই লিপিটো নাছিল বুলি আমি এটা সিদ্ধান্ত বাহিৰৰ মানুহবিলাকে এই ধৰণে যদি উল্টাকে যদি গোটেই কথাখিনি পৰীক্ষা কৰিবৰ কাৰণে ভিতৰলৈ সোমাই চোৱা যায়, তেতিয়াহ'লে কিন্তু অসমীয়া ভাষাৰ জন্মৰ সময়টো ইয়াতকৈ বহুত বেছি প্ৰাচীন বুলি মই আপোনাক মাত্ৰ এটা উদাহৰণ দিছো। কৌটিলৰ অৰ্থশাস্ত্ৰত বাঁহ কি কয় ভুলুকা বাঁহ শালি ধানৰ কথা উল্লেখ আছে। তাৰপিছত যিখন শিলালিপি বগৰা শিলালিপি মানে বাংলাদেশৰ ৰংপুৰৰ বগৰা জিলাৰ, এই শিলালিপিখনত কিন্তু ধান, গংগা এই ধৰণৰ শব্দবিলাকৰ ব্যৱহাৰ। এই কথাবিলাক যদি আপুনি চাই, এই কথাবিলাক কিন্তু অসমীয়া ভাষাৰ শব্দ। এইটো দিশৰ পৰা যদি আপুনি অনুভৱ কৰিবলৈ বিচাৰে, তেতিয়াহ'লে এই দুইখন শিলালিপি আৰু মানে কৌটিলৰ অৰ্থশাস্ত্ৰ সময় বিচাৰিব লাগিব। যদি আমি প্ৰচলিত কথা মতে ধৰো, তেতিয়াহ'লে কৌটিলৰ অৰ্থশাস্ত্ৰখন অশোকৰ সময়ৰ। আকৌ যদি আমি বগৰা শিলালিপিখনৰ কথা পঢ়িবলৈ যাওঁ, সেইখন শিলালিপিৰ সময় কিন্তু অশোকতকৈ আগৰ। এখন অশোকতকৈ আগৰ বুলি ৰিচাৰ্চ চলমানে কৈছে। এতিয়া কথা হ'ল, এই যিটো আমি সন্দেহ কৰিছো, আমি আজিলৈকে প্ৰচলিত যিখিনি অধ্যয়ন তাৰ ওপৰত ভিত্তি কৰি। গতিকে মই অনুৰোধ কৰিম, লিপিৰ অধ্যয়নটো এই ধৰণেৰে আমি পুনৰ পাই পেলাই তুমি কম্পিউটাৰ কৰি আছা নহয়? সেইখিনি নতুনকৈ অধ্যয়ন কৰাৰ কম্পিউটাৰ কৰি এটা আছা বেলেগ নহয়? ধৰণৰ ছবি কম্পিউটাৰ কৰি আছা নহয়? সন্দেহ আছে আৰু মই বিশ্বাস কৰো অসমীয়া লিপিৰ তুমি তলত কৰি দিয়া পুনৰবাৰ কৰি পেলাই ক্লিক কৰা। তথ্য সহকাৰে যদি বিশ্লেষণ কৰিবলৈ যোৱা যায়, তেতিয়াহ'লে ইয়াৰ প্ৰাচীনতাও কিন্তু আজি তাৰিখে প্ৰচলিত ধাৰণাতকৈ বহুত বেছি পুৰণি হ'ব। আৰু সেইকাৰণে মই ভাবো আপোনাৰ এইটো এটা চাইডৰ এটা প্ৰশ্নৰ এটা টুকুৰা হয়তো নিশ্চয় আপুনি অনুভৱ কৰিছে। আৰু দ্বিতীয় কথা এটা মই ক'ব খুজিছো যে লিপিৰ যোনটো ধাৰণা, লিপিৰ ধাৰণাটোক আচলতে আগত বুলি কোৱা যাব নে ভাষাটোক আগত বুলি কোৱা যাব, এইটো ক্ষেত্ৰত আচলতে কোনো এটা সঠিক সিদ্ধান্তলৈ আহিব পৰা নাযায়। কাৰণ যেতিয়া মানুহে কথা ক'ব নোৱাৰিছিলে বা ভাষাৰ আৱিষ্কাৰ হোৱা নাছিলে বা সাংকেতিক শব্দৰ মানে ফৰ্মুলেশ্যন আছিল, তেতিয়াও মানুহে কিন্তু ছবি আঁকি পেলাই কথা বতৰাবিলাক ইজনে সিজনক বুজায়। গতিকে সেইটো দিশৰ পৰা যদি চোৱা যায়, তেতিয়াহ'লে মানুহৰ ভাষাতকৈ বা সাংকেতিক শব্দবিলাকতকৈ লিপিৰ আগতে আৱিষ্কাৰ। আকৌ যদি চোৱা যায় যে যদি মানুহৰ ভাষাই নাথাকে, তেতিয়াহ'লে কি লিখিব, কাক লিখিবৰ কাৰণে শব্দ লিপিৰ ব্যৱহাৰ কৰিছে। সেই দুইটা দিশৰ পৰা যদি চোৱা যায়, দুইটা দিশৰ পৰাই দুটা মানে বেলেগ ধৰণৰ প্ৰেক্ষাপট দেখা যাব, দুটা বেলেগ ধৰণৰ দিশ দেখা যাব। দুইটা দিশত এতিয়াও মই আচলতে সিমান ভিতৰলৈ এতিয়াও সেই দিশটো অধ্যয়ন কৰি চোৱা নাই, কিন্তু মই লিপিৰ দিশৰ পৰা অনুভৱ কৰো যে মানে মানুহৰ ভাষা সৃষ্টি হোৱাৰ আগতো লিপিৰ জন্ম হোৱাৰ এই ধৰণৰ কিছুমান যুক্তি তুলি ধৰিব পাৰি। আকৌ অন্যহাতে লিপিৰ জন্মৰ ভাষাৰ পিছত হৈছে বুলি ক'বৰ কাৰণেও যথেষ্ট যুক্তি তুলি ধৰিব পাৰি। এই ক্ষেত্ৰত আচলতে আৰু বেছি অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। সেইকাৰণে মই ইমানতে এই ধৰণে কৈ পেলাই আপোনাৰ কাৰণে এৰিছো। নেক্সট কথাটো হ'ল, ইয়াত যিখিনি মই আখৰৰ সময় তুলি ধৰিছো, অমুক সময়ত মানে মই যিমান লাষ্টৰ আখৰখিনি ধৰিছো 1510 পৰা 1571 ভিতৰত আমাৰ অসমীয়া লিপিৰ শেষৰ আখৰখিনি জন্ম হৈছিল। এই তথ্যখিনি যে মই তুলি ধৰিছো, ইয়াত যিমানখিনি আখৰ মই যোনখন শিলালিপিত পাইছো, সেই শিলালিপিখনত লিখা থকা সময়টো উল্লেখ কৰি পেলাই এই সময়টোৰ কথা উল্লেখ কৰিছো। এটা ধৰি লওক মানে 1701 চনৰ মানে হেৰিৰ যিখন শিলালিপি, ৰুদ্ৰসিংহৰ যোনখন শিলালিপি, সেই ৰুদ্ৰসিংহৰ শিলালিপিত থকা মানে পুতীয়া ৱাব্যটোৰ পৰা মই কৈ আছো যে মানে 1701 চনৰ সেই আখৰটো পুতীয়া ৰটোক ৱাব্য হিচাপে অসমত ব্যৱহাৰ কৰা হৈছে। আচলতে এই যিখিনি সময়, সেই সময়খিনি সংশ্লিষ্ট শিলালিপিখনৰ বা তামৰ ফলিখনৰ নিৰ্ধাৰিত সময়ৰ ওপৰত আছে। কাৰণ সেই শিলালিপিখন আৰু সেই তামৰ ফলিখনৰ পৰা আখৰটো ক্ৰপ কৰি আনি পেলাইহে মই মোৰ ক্ৰমবিকাশৰ তালিকাখন আৰু লিপিবিলাকৰ ওপৰত থকা এই সিদ্ধান্তবিলাক। মই আশা কৰো নাথ ডাঙৰীয়াৰ কথাকেইটা মই চুই যাব পাৰিছো। নিশ্চয় নিশ্চয়, লগ পাম কেতিয়াবা, ভালকে কথা নিশ্চয় 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 নিশ্চয়। হেল্ল', হয় কওকচোন, আপোনাৰ মই জুমি ভূঞা বৰা নগাঁৱৰ পৰা কৈছো। এটা মানে মোৰ ধাৰণাটোহে কৈছো, প্ৰশ্ন নহবও পাৰে। আপুনি যিটো 191 লিপিৰ কথা কৈছে, যিটো অসমীয়া ভাষাৰ পৰা ইতিমধ্যে উদ্ধাৰ হৈছে, যিখিনি তথ্য আপুনি সংগ্ৰহ কৰিছে, আমাৰ মানে সেইখিনি বিজ্ঞানসন্মত ভাৱে প্ৰমাণিত বুলি আমি ধৰিব পাৰো, নহয়নে? হয়। আৰু যিটো বাংলা ভাষাৰ মাত্ৰ 3টা বৰ্ণ তেওঁলোকে তেনেকে বিজ্ঞানসন্মত ভাৱে মানে স্থাপন কৰিব পাৰে, প্ৰতিষ্ঠা কৰিব পাৰে।
হয় মই বিজ্ঞানসন্মত প্ৰতিষ্ঠা হয় নে নহয় সেইটো এটা ক'ব নোৱাৰি, কাৰণ তেওঁলোকে এখন মানে হাতেৰে ছবি অঁকা কবিতাৰ তালিকা সকলো ফালে প্ৰচাৰ কৰিছে, মানে দিল্লীৰ মিউজিয়ামতো সেইখন ডিছপ্লে কৰা হৈছে। সেই যিখন হাতেৰে অঁকা ক্ৰমবিকাশৰ তালিকা তাৰ ওপৰতহে এই তিনিটা প্ৰমাণ। হয়, তাৰমানে তেওঁলোকৰ মানে পুৰাতাত্ত্বিক সমল নাই বস্তু, সেই তিনিটা বৰ্ণৰ পুৰাতাত্ত্বিক সমল হয়। সেইটো কিন্তু কোনো কিতাপত আজি তাৰিখলৈকে পোৱা হয়। হয়, মই তাকে সুধিলো, ধন্যবাদ। ঠিক আছে বাইদেউ, ধন্যবাদ। এইখিনিতে মই এটা কথা কৈ থব খুজিছো, মই যে 191টা পুৰাতাত্ত্বিক সাক্ষ্য আছে বুলি কলো, এইকেইটা কেনেকে পালো। মই আপোনালোকক 3খন কিতাপৰ কথা উল্লেখ কৰিছো, তাৰ লগত অসমীয়া লিপিৰ ক্ৰমবিকাশনো তাৰ লগত যোগ কৰক, আৰু মোৰ ইয়াৰ আগত এখন কিতাপ আছিলে, এখন হ'ল 6খন কামৰ ফল। এতিয়া মহেশ্বৰ নেওগ ছাৰৰ কিতাপখন, তাৰপিছত ডিম্বেশ্বৰ শৰ্মা ছাৰৰ কিতাপখন আৰু মুকুন্দ মাধৱ শৰ্মা ছাৰৰ কিতাপখন, গোটেই কেইখন কিতাপত অসমীয়া প্ৰাচীন লিপিবিলাকৰ বিষয়ে উল্লেখ কৰা। সেই যিমানখিনি তথ্য তাত থকা প্ৰতিখন শিলালিপি আৰু কামৰ ফলিক যদি আপোনালোকে তালিকা কৰাৰ পিছত 186খন পাব। আৰু অসমীয়া লিপিৰ ক্ৰমবিকাশ গ্ৰন্থখন আৰু তাৰ লগতে 6খন কামৰ ফলিৰ অনুবাদ, এইকেইটা যদি যোগ কৰি দিয়ে তেতিয়াহ'লে টোটেল অসমত আজি তাৰিখলৈকে উদ্ধাৰ আৰু পাঠোদ্ধাৰ হোৱা শিলালিপি আৰু কামৰ ফলিৰ সংখ্যা 191। কিন্তু মই এই কথাটো দুখেৰে কৈ থওঁ যে এতিয়াও যথেষ্ট শিলালিপি আৰু কামৰ ফলি পাঠোদ্ধাৰ নোহোৱাকে বিভিন্ন ঠাইত আছে। সেইখিনি যদি যোগ কৰা যায়, বা ইতিমধ্যে বহুখিনি পাঠোদ্ধাৰ হৈছে যদিও সেইখিনি কিন্তু ইয়াৰ হিচাপলৈ অহা নাই। সেইখিনি নহাৰ কাৰণে মই দুখিত, সেইখিনি আহিব নোৱাৰাৰ কাৰণে। কিন্তু যথেষ্ট তেনেকুৱা উদ্ধাৰ হোৱা শিলালিপি কামৰ ফলিও আছে। আৰু এটা কথা প্ৰশ্ন আছিলে, আধুনিক যিখিনি মানে আধুনিক বৰ্ণ শেহতীয়াকৈ যিখিনি উদ্ধাৰ হৈছে, সেইখিনি আমি বৰ্তমান যিখিনি পাই আছো, ৰূপটো প্ৰায় একে অৱস্থাত আছে বুলি আমি ধৰিব পাৰোনে? মানে যিখিনি শেহতীয়া বৰ্ণ উদ্ধাৰ হৈছে, শেহতীয়া বৰ্ণখিনি বাইদেউ আমি অতি বেছি শেহতীয়া যদি কওঁ তেতিয়াহ'লে হেৰিলৈকে আহিছে, মানে 1510ৰ পৰা 1571লৈকে। হয়, আৰু সেইখিনি সম্পূৰ্ণ আধুনিক। আৰু অসমীয়া লিপিৰ ক্ৰমবিকাশৰ তালিকাখনত সেই একদম আধুনিক ৰূপটো যোনটো, সেইটো কেনেকুৱা ৰূপত আছিলে আৰু সেইটো কিমান চনত আছিলে, সেইটো পুৰাতাত্ত্বিক সাক্ষ্যখনৰ লগত মানে দেখুৱাই পেলাই উল্লেখ কৰা হৈছে। আৰু ৰূপটো কেনেকুৱা সেইটো দেখুৱাই। হয়, তাৰমানে মই আপোনাৰ কিতাপখনৰ ফটোকেইখন চাইছো, আমি যিখিনি বৰ্ণমালা পঢ়িছো সেইখিনিৰ লগত প্ৰায় একে আধুনিক খিনি, নহয়নে? হয় হয় হয়, ধন্যবাদ। নমস্কাৰ, মই অশ্বিনী কুমাৰ ডেকা, ৰঙাপাৰা কলেজৰ অসমীয়া বিভাগৰ দায়িত্বত আছিলে। মোৰ এটা নামটো শুনিছো, অশ্বিনী কুমাৰ ডেকা, নামটো শুনিছো। কেইবছৰমান আগতে নেশ্যনেল মেনুস্ক্ৰিপ্ট মিছন বুলি এটা যিটো অভিযান এটা হৈছিল, তাত তাৰমানে আমাৰ জিলাৰো বহুখিনি তেনেধৰণৰ কাম কৰা হৈছিল। নতুন কিবা উদ্ধাৰ হৈছে নেকি আহাৰ তেনেকুৱা ধৰণৰ শোণিতপুৰ জিলাৰ তেনেকুৱা ধৰণৰ লিপি সম্পৰ্কীয় বা পুৰণি আপুনি জানেনে বাৰু? আৰু আপোনাৰ থেংক ইউ ছাৰ। এইখিনিত ছাৰ মই এটা বস্তু, নেশ্যনেল মেনুস্ক্ৰিপ্ট মিছনৰ জৰিয়তে সংগ্ৰহ হৈ থকা বস্তুখিনিকে মই চাইছিলো, কিন্তু তাত নতুন যিখিনি পিছত আৱিষ্কাৰ হোৱাখিনিৰ পিছত যিখিনি সংগ্ৰহ কৰা হৈছে, তাৰ ভিতৰত তেনেকুৱা বিশেষ গুৰুত্বপূৰ্ণ নতুন ওলোৱা নাই ছাৰ। এইখিনি মই তেনেকুৱা নাই, মোৰ দৃষ্টিলৈ অহা নাই ছাৰ। ছাৰ ৱেলকাম। নমস্কাৰ, মই উৎপল শৰ্মাই কৈছো, তেজপুৰ বিশ্ববিদ্যালয়। হয় হয় হয়, মই আপোনাৰ কথাখিনি বৰ অতি মনোগ্ৰাহী হৈছে, বৰ ভাল লাগিছে। মই কম্পিউটাৰ চায়েন্স বিভাগৰ অধ্যাপক। এইখিনিতে মই অকণমান বেলেগ এটা দিশে ক'ব খুজিছো। তাৰমানে এই গোটেই সমস্যাটো মোৰ মনে কিয় হৈছে যে আমি এই লিপিবিলাকক যেতিয়া নামাকৰণ কৰো, সেইখিনিহে সমস্যাটো হৈছে। এই বৰ্তমান অসমীয়া যিটো লিপি আমি ব্যৱহাৰ কৰো আৰু যিটো বাংলা লিপি, প্ৰায় 90-95% একেই। গতিকে এইটো আমি চবেই মানি ল'ম যে নিশ্চয় উৎস একেটা উৎসৰ পৰা হৈছে। আৰু যি সময়ত আপুনি যিখিনি তথ্য দিলে, ধৰক 300-400 শতিকাৰ পৰা আমাৰ অসমীয়া লিপিৰ প্ৰমাণ আছে, আৰু বাংলা লিপিৰ হয়তো তাতকৈ পিছৰ পৰা আছে, আৰু সেইমতে তেওঁলোকৰ উদ্দেশক বিলাকেও কৈছে। কথা হ'ল সেই সময়ত আচলতে লিপিবিলাকৰ নিশ্চয় তেনেকুৱা নাম নাছিলে, অসমীয়া বা বাংলা একো নাছিলে না। সমস্যাটো হ'ল এটা সময়ত যেতিয়া আমি লিপিবিলাকৰ নাম দিবলগীয়া হ'ল, এটা সেইটো স্তৰ হৈছে যেতিয়াৰ পৰা ছপা আৰম্ভ হ'ল, মেচিনত ছপা হ'ল। সেইটো পশ্চিমবংগতে হ'ল, অসমত হোৱা নাছিলে তেতিয়া।
আৰু অসমীয়া যেতিয়া প্ৰথম ছপা কৰিবলগীয়া হ'ল নিশ্চয় সেই তাৰেই টেকনলজি তাৰে প্ৰযুক্তিখিনি ব্যৱহাৰ কৰি আমি ব্যৱহাৰ কৰোঁ সেইটোৱেও এটা মানুহৰ মনত এটা ধাৰণা সৃষ্টি কৰিলে যে সেই বেংগলী লিপিটোৱে আমি অসমীয়াত ব্যৱহাৰ কৰিছোঁ আমি যদি এতিয়া তৰ্কৰ কাৰণে ভাবো যে লিপিটোৰ নামটো আমি কিবা অন্য ধৰণে দিলোহেঁতেন বোলে পূব ভাৰতীয় লিপি বা কিবা তেতিয়াহ'লে এই তৰ্কটো আৰম্ভ নহ'লে কিন্তু গতিকে এতিয়া এই লিপিটোৰ নামটো বাংলা বুলি কি ভিত্তিত দি দিলে যিহেতু সেই সময়ত বাংলাত এই টেকনলজিখিনি হৈছিলে ছপাৰ টেকনলজি বা হয়তো সেইটো সময়ত 19 শতিকাত বা 20 শতিকাত তেওঁলোকৰ সাহিত্য চৰ্চা বা ভাষা চৰ্চা আমাতকে অকমান সেইকাৰণে বাংলা বুলিয়েই ধৰা হ'ল আৰু যেতিয়া প্ৰেছত এইটো ব্যৱহাৰ হ'ল তেতিয়া সেইটো বাংলা লিপি বুলি ভবা হ'ল সেইটো থাকি যাব নালাগিছিলে এতিয়া কিন্তু সেইটো অতৰাটো অতি টান এইটো এটা ডাঙৰ পলিটিকেল চেলেঞ্জ ইউনিটেডত এইটো অসমীয়া ভাষা লিপিটো সন্নিৱিষ্ট কৰাৰ যথেষ্ট চেষ্টাও কৰা হৈছিলে কিমান ফলপ্ৰসূ হয় সেইটো এতিয়া কোৱা টান অলপ আশাবিলাক অলপ কমেই যেন দেখো কিন্তু সেইটো প্ৰমাণ কৰিবলৈ সাব্যস্ত কৰাটোহে এতিয়া দিগদাৰ আৰু এতিয়া যদি আজিৰ তাৰিখত যদি আমি অসমীয়া বুলি কওঁ পিছত যদি কোনোবাই বেলেগে ৰিচাৰ্চ কৰি কয় যে গৱেষণা কৰি কয় নহয় এইটো আমাৰ ঠাইত অমুক সময়ৰ পৰা আৰম্ভ হৈছিল বোলে ব্ৰহ্মদেশত অমুক সময়ৰ পৰাই দুটামান প্ৰমাণ পোৱা গৈছে সেইটোও ঠিক গতিকে সেইটো আমি কি পাৰ্মিস্ক্ৰিপ্ট বুলি কম নেকি মোৰ মতে এটা কাৰণ এই সমস্যাটোৰ আমি ভাষা আৰু লিপি কানেক্ট কৰা এইটো নকৰাকে ৰখাহেঁতেন তেতিয়াহ'লে মানুহে বেছিকে মানি ল'লে তেনেকে দেৱনাগৰী স্ক্ৰিপ্টটো কোনো ভাষাৰ লগত জড়িত নহয় মানে প্ৰত্যক্ষভাৱে কিন্তু কেইবাটাও ভাষায়ো দেৱনাগৰী স্ক্ৰিপ্টটো লিপিটো ব্যৱহাৰ কৰে এই লিপিটোৰ নামটো আচলতে তেনেকুৱা ভাষা ইণ্ডিপেণ্ডেণ্ট হোৱাহেঁতেন ভাল আছিল এতিয়া বাংলা এই লিপিটো যেন হাইজেক কৰিবলৈ তেনেকুৱা এটা হ'ল আচলতে মোৰ বৰ্তমান ক'বলগীয়া এইখিনিয়ে ধন্যবাদ থেংক ইউ আপুনি ধুনীয়া কথা এটা আলোচনাৰ কাৰণে উলিয়াই আনিছে আচলতে সেই বিষয়ত মই একো মন্তব্য নিদিওঁ আপুনি নিজে তাৰ কাৰণটো বুজি পাইছে অনুভৱ কৰিব পাৰিব মই নিদিওঁ সেইটো বিষয়ত মন্তব্য কিন্তু মই আশা কৰিম এই বিষয়টোৰ ওপৰত অসম পৰ্যায়ত অসম ভিত্তিক বিভিন্ন ধৰণে আলোচনাবিলাক আগবাঢ়িব আৰু আমি সেইবিলাক সকলোৱে মিলি পেলাই এটা নিৰ্দিষ্ট পথলৈ আগুৱাই অনাৰ কাৰণে সকলোৱে মিলি পেলাই চেষ্টা কৰিম ধন্যবাদ আপোনালৈ নমস্কাৰ এটি প্ৰশ্ন উত্থাপন কৰিছে ফেচবুক লাইভত দীপাংকৰ নেওগে ইয়ং ভম লিপি দেৱানং প্ৰিয় দৰ্শনা এইদৰে পিয়ানা প্ৰিয় দৰ্শনা দেই এইদৰে যে অশোকৰ অনুশাসনত আছে ইয়াৰ অৰ্থ হয় যে এই ধৰ্মলিপিখন দেৱতাসকলৰ প্ৰিয়দৰ্শনী ৰজাৰ দ্বাৰা লিখোৱা হৈছে অৰ্থাৎ ধৰ্মলিপি বুলি সেই নিৰ্দিষ্ট লিপিখনক বুজোৱা হৈছে তেনেস্থলত ধৰ্মলিপি শব্দটোৱে এটা লিপিক বুজাইছে বুলি ক'ব পাৰি নেকি এই বিষয়ে আপুনি ক'ব নেকি সেইটো প্ৰশ্ন উত্থাপন কৰিছে এই প্ৰশ্নটোৰ উত্তৰত মই এটা কথাই কৈছো ইয়ং ধমলিপি বুলি কোৱা শব্দটো যদি প্ৰাকৃত শব্দৰ পৰা চোৱা যায় ইয়ং মানে এইটো দিছ ইজ ধমলিপি এইটো ধমলিপি বুলি যদি কোৱা যায় তেতিয়াহ'লে সেই শিলালিপিখনক বুজাইছে তেনেকুৱা নুবুজাব দিছ ইজ ধমলিপি সেইটোহে পৰিষ্কাৰকে বুজায় যেতিয়া দিছ ইজ ধমলিপি বুলি কোৱা যাব সেইটোক আমি আচলতে এইটো ধমলিপি বুলিয়ে বুলি দিছ ইজ ভাস্কৰ বৰদলৈ তেতিয়াহ'লে এইজন ভাস্কৰ বৰদলৈয়ে বুজি বুলি গতিকে সেই কথাটো সেই ধৰণে বিশ্লেষণ কৰিবলৈ যোৱাটো তেখেতৰ নিৰ্দিষ্ট কিবা থাকিব পাৰে তথ্য কিন্তু প্ৰেক্টিকেল কথাটো হ'ল ভাষিক দিশৰ পৰা ধমলিপিৰ সেই যিটো বিশ্লেষণ সেই কথাটো মই নিজে অশোকৰ ধমলিপিখনৰ সেই শিলালিপি কেইখন মানে যিকেইখন শিলালিপিৰ নামৰ কথা দিল্লী টুকুৰা এই গোটেইখিনি মই যিখনৰ নাম উল্লেখ কৰিছো সেইখিনি গোটেইখিনি মই তাৰ অনুবাদখিনিও নিৰ্দিষ্টতে মই নিজেও পৰীক্ষা কৰিছো আৰু সেইধৰণে পৰীক্ষা কৰাৰ পিছতহে মই খাটাং হৈছো আৰু সেইকাৰণে মই কৈ আছো যে ইয়াত এই ইয়ং ধমলিপি শব্দটোৰ জৰিয়তে দিছ ইজ ধম স্ক্ৰিপ্ট এই কথাটো বুজাইছে গতিকে সেইটো ফালৰ পৰা মই মোৰ সেই অধ্যয়নৰ পৰাহে মই এই কথাখিনি ধন্যবাদ আৰু কাৰোবাৰ আছে নেকি প্ৰশ্ন উত্থাপন কৰিবলগীয়া বা তেনেকুৱা যি সুধিবলগীয়া আছে এই বিষয়ে আলোচনা কৰিব বিচাৰে আমাৰ হয় কওক হেল্ল'
হেল্ল' মই এটা কথা ক'ব বিচাৰিছো। ছাৰ হেল্ল' কওক। হয় ছাৰ কওক। মই এইটো কথা আগতে এবাৰ সুধিলো বাৰু ইউনিকোডৰ সম্পৰ্কে, কিন্তু যিহেতু আমি আইনৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি, প্ৰমাণ কৰি যদি এইটো আমি ইউনিকোডত সোমোৱাৰ কাৰণে ব্যৱস্থা ল'ব পাৰি, যিহেতু আইনে প্ৰমাণ বিচাৰে আৰু পৌৰাতান্ত্ৰিক যিটো প্ৰমাণ আছে লিপি সম্পৰ্কে, সেই দিশত অসম সাহিত্য সভাই কিবা কথা ভাবিছে নেকি? মই সাহিত্য সভাৰ লগত জড়িতও নহয়, জাষ্ট আপোনাৰ বক্তৃতাটো শুনি পেলাই যথেষ্ট মানে ভিতৰলৈ সোমাই গৈছো কথাখিনি। এই দিশৰ পৰা কিবা চিন্তা কৰিব পাৰে নেকি? মোৰ ধাৰণা, মোৰ ভাৱটোহে কৈছো। হয় ছাৰ, আপোনাৰ যিটো ধাৰণা, আপুনি যিটো কথা ভাবিছে সেইটো আচলতে খুবেই ব্যৱহাৰিক। যিহেতু আইনগতভাৱে তথ্য সহকাৰে দিলে লিপিৰ পৰিচয়টো সলনি কৰিব পাৰি, গতিকে আমি সেইধৰণে কৰিব পাৰো। আপুনি এটা শুদ্ধ কথাই ভাবিছে, কিন্তু কথা হ'ল সাহিত্য সভাই কি ধৰণে ভাবিব সেইটো বিষয়ত ছাৰ মই একো নকওঁ। কিন্তু আপুনি যোনটো পইণ্ট তুলি ধৰিছে সেইটো শুদ্ধ। আমাৰ উৎপল শৰ্মা ছাৰে তেখেতে যেনেকে কলে যে এইটো যথেষ্ট সহজ কাম নহয়, পলিটিকেল গেম বা এনেকুৱা ধৰণৰ, চাৰ্টেনলি এইটো আহি যাব এতিয়া, কাৰণ জাতিগত কথা আহি পৰিছে। গতিকে এইটো দিশৰ পৰা আইনৰ ওচৰত গ'লেতো প্ৰত্যেকে আইনক নিশ্চয় বিশ্বাস কৰিব, আৰু যদি প্ৰমাণ থাকে, আপুনি কৈছে 340 বাৰ এনেই নগাজুৰি হেৰি তাত যিবিলাক লিপিৰ কথা উল্লেখ কৰিছে, তেওঁলোকৰ লিপি তেনেকুৱা যদি অধ্যয়ন হোৱা নাই, নিশ্চয়তো আমি আগৰ পৰাই এইটো ক্লেইম কৰিব পাৰিম। সেই দিশত ভাবিব পাৰি নেকি? মই কোনো বাংলা ভাষা বেয়া, অসমীয়া ভাষা ভাল দিশত পোৱা নাই। ছাৰ এইটো আপুনি ভবাৰ ধৰণে সঁচাকে পায়। মই ভাবিছো ছাৰ আপুনি যোনটো কথা তুলি ধৰিছে আইনগত দিশত কাম কৰিব পাৰি, সেই বিষয়ে ছাৰ কেইবাজনো আইনজ্ঞৰ পৰামৰ্শ ইতিমধ্যে আহিছে। তেখেতসকলে কৰিবৰ কাৰণে মানে ইচ্ছা প্ৰকাশ কৰিছে, আৰু তেখেতসকলৰ সিদ্ধান্তটো ইমানেই আছে যে যিহেতু ইয়াৰ লগত বাংলাদেশো জড়িত, গতিকে ইয়াক ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছলৈ লৈ যোৱাৰ কাৰণেও পৰিকল্পনা কৰিছে। মই ভাবো আপুনি সুন্দৰ কথা এটা ভাবিছে, আৰু সেইটোত ইতিমধ্যে সাহিত্য সভাৰ পৰা সেই কথাটো তেনেকুৱা একো হোৱা নাই, কিন্তু বিভিন্নজনে বিভিন্ন আলোচনাত মোৰ লগতো কথা বতৰা পাতিছে, আৰু উকিলেও কথা বতৰা পাতিছে এইটো বিষয়ত, আৰু তেখেতসকলৰ লগত এই বস্তুখিনি মই আলোচনাও কৰিছো। আৰু তেখেতসকলে কিন্তু মোক এই কথাষাৰ কৈছে যে আমি মানে হাইকোৰ্ট, সুপ্ৰিম কোৰ্টৰ জৰিয়তে এই বস্তুটো নি প্ৰয়োজন হলে ইণ্টাৰনেশ্যনেল কোৰ্টলৈকে আমি যাব পাৰো, ৰাস্তা মুকলি আছে। সেইটো তেতিয়া বেছি ষ্ট্ৰং হয় বুলি মই ভাবো, কাৰণ মই সাহিত্যৰ লগত জড়িত নহয় বা কোনো হেৰিও নহয়, কিন্তু আপোনাৰ লেকচাৰটো শুনি খুব মানে বহুত মানে হেৰি হৈ গৈছে, ভিতৰলৈ গৈছে কথাবিলাক। ছাৰ, আমাৰ বাণিজ্য বিভাগৰ দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ বৰ্তমান দৰং মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। পৰিচয়টো দিয়া নাই, মই থেংক ইউ ছাৰ। আমাৰ মাজত কেইবাজনো অধ্যাপক অধ্যাপিকা আছে। আমাৰ প্ৰাক্তন উপাধ্যক্ষ দৰং মহাবিদ্যালয় ডক্টৰ সতীশ ভট্টাচাৰ্যদেৱো আমাৰ মাজত আছে, মই দেখিছো। তেওঁ যদি কিবা সুধিব বিচাৰে সুধিব পাৰে। সঞ্জীৱ কুমাৰ বৰকাকতি ছাৰো আছে, ডক্টৰ ৰূপম বৰঠাকুৰো আছে অধ্যাপক, লিজা পাৰে। কাৰণ বিষয়টোৰ ওপৰত আলোচনা হোৱাটো বিচাৰিছো, যিহেতু বিষয়টো অলপ স্পৰ্শকাতৰ, এইবাবে আপোনালোকৰ মতামত আগবঢ়ালে ভাল। চেট বক্সত বহুতে ধন্যবাদ আৰু মন্তব্য দিছে, আমি সেইখিনি নকওঁ। প্ৰশ্ন হিচাপে চেট বক্সত অহা নাই এতিয়ালৈকে। এটা প্ৰশ্ন পাইছিলো ফেচবুক লাইভত, সেইটো ইতিমধ্যে আপোনাক সুধিছে। আৰু কোনোবাই পোনপটীয়াকৈ প্ৰশ্ন কৰিব বিচাৰে নেকি? মই আৰু এটা কথা সুধিব পাৰোনে বাৰু? নিশ্চয় নিশ্চয়। হয় হয়, মই উৎপল শৰ্মা ছাৰে যিটো কথা কলে যে এটা ইণ্ডিপেণ্ডেণ্ট নাম হলে, আচলতে এই গোটেই কথাখিনিৰ এটা মানে সামৰণি এইটোৱে হৈছে যে অসমীয়া আৰু বাংলা ভাষাৰ মাজত যি এক ধৰণৰ কনফ্লিক্ট চলি আছে ইমান দিন, সেইটো আচলতে প্ৰেক্টিকেল চলিউচন কি হব পাৰে? এতিয়া ইউনিকোডৰ কথাটো কোৱা হৈছে,
যদি এটা মানে ভাষা ইণ্ডিপেণ্ডেণ্ট এটা যদি নাম হলহেঁতেন সেইটো আমি চিন্তা কৰিব পাৰো নেকি, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'ল অসমীয়া ভাষা প্ৰসাৰ আৰু সংবৰ্ধনৰ বাবে যিটো সৰলীকৰণৰ কথা আমি বহুত দিনৰ পৰা কৈ আহি আছো, যে নতুন প্ৰজন্মই অসমীয়া ভাষাটো ইণ্টাৰনেটত বা কম্পিউটাৰত তেওঁলোকে লিখিবলৈ বহুত সুবিধা পায়। গতিকে সেই ক্ষেত্ৰত আমি সৰলীকৰণৰ কথা আমি চিন্তা কৰিব পাৰো নেকি। অৱশ্যে মই ভাস্কৰ বৰদলৈ ডাঙৰীয়াক মই এইটো ক'ব বিচৰা নাই যে তেওঁ গোটেইখিনি কৰিব লাগিব, কাৰণ তেখেতৰ অধ্যয়নটো এটা এক ধৰণৰ মানে হিষ্টৰিকেল এটা ষ্টাডি। মই জাষ্ট আপোনাৰ মতামতহে জানিব বিচাৰিছো। আৰু যিটো অসমীয়া আৰু বঙলা ভাষাৰ মাজত যিটো কনফ্লিক্ট হৈ আছে, তাৰ হৈ আহি আছে, তাৰ অন্য এটা কাৰণ এই মুহূৰ্তত মোৰ মনলৈ আহিছে, যেতিয়া খ্ৰীষ্টিয়ান মিছনাৰীসকলে মই ক'ৰবাত পঢ়িবলৈ পাইছিলো দেই, খ্ৰীষ্টিয়ান মিছনাৰীসকলে অসমত শিৱসাগৰত প্ৰথম প্ৰেছ আৰম্ভ কৰিছিলে, এই মুহূৰ্তত প্ৰেছৰ যিবিলাক সা সৰঞ্জাম সেইবিলাক অসমত একেবাৰে উপলব্ধ নাছিলে। তেতিয়া বহুতখিনি তেওঁলোকে শ্ৰীৰামপুৰৰ পৰা আনিবলগীয়া হৈছিলে। তেতিয়া শ্ৰীৰামপুৰৰ যিসকল কাৰিকৰে এইবিলাক বস্তু বনাইছিলে, তেতিয়া অসমীয়া ভাষাৰ এই বৰ্ণবিলাক লিখোতে যথেষ্ট তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছিলে। আৰু সেইকাৰণে একেবাৰে সহজ চলিউচন হিচাপে তেওঁলোকে কিছুমান বৰ্ণ মানে বঙলা ভাষাৰ পৰা তেওঁলোকে আনি দিয়াৰ কাৰণেও বহুতে ক'ব খুজিছে যে অসমীয়া আৰু বঙলা ভাষাৰ ইমানখিনি সামঞ্জস্য আছে। ভূপেন দা আপুনি ফোন এটা কৰকচোন। একচুৱেলি কথাটো হ'ল কি, যদি আমি সৰলীকৰণ কৰো, এই সৰলীকৰণটোত আমাৰ মৌলিকতাটো কিমান থাকিব সেই কথাটো অলপ চিন্তা কৰি চোৱা দৰকাৰ। আমি সৰলীকৰণ কৰিলে নতুন প্ৰজন্মৰ লগত খাপ খোৱাকে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি যথেষ্ট পদক্ষেপ লোৱাৰ দৰকাৰ আছে। কিন্তু সৰলীকৰণটো এনেকুৱা হ'ব নালাগে যিটোৱে আমাক আনৰ লগত মানে বেছি কাষলৈ চপায়, আমাৰ নিজৰ মৌলিকতাটো শেষ হৈ যায়, তেনেকুৱা হ'ব নালাগে। হয়, এইটো কথাত ময়ো একমত। সৰলীকৰণটোৱে মানে আমাৰ নতুন প্ৰজন্ম যিখিনি এতিয়া শিকিছে, অসমীয়া বৰ্ণ নতুনকৈ পাইছে, ল'ৰাই যিখিনি স্কুলৰ লেভেলত আছে, তেওঁলোকে আমি যিখিনি যুক্তাক্ষৰ কিবা পাইছিলো সেইবোৰ নতুন আমাৰ ল'ৰা ছোৱালীয়ে পোৱা যায়। সেইকাৰণে সৰলীকৰণে এই খুব কম বছৰৰ ভিতৰতে এটা পাৰ্থক্য আনি দিছে। সেইকাৰণে ইমানো সৰলীকৰণৰ পক্ষত বিশেষকৈ মন নাই। মানে আমি যিখিনি কওঁ এতিয়া, মোৰ ছোৱালীয়ে ধৰক এইটো কি বস্তু বুলি সুধি দিব, তেনেকুৱা এটা পৰ্যায় আহিছে। আৰু এইটো খুব কম বছৰৰ ভিতৰত হৈছে। সেইকাৰণে কম্পিউটাৰৰ প্ৰিণ্ট নাইবা ইণ্টাৰনেটৰ কথা আহে যদিও বৰ্তমান যুগত সৰলীকৰণ বস্তুটো আমাৰ অৰিজিনটো এৰি পেলাই কৰাটো অনুচিত বুলি মই ভাবো। মানে বস্তুটো আমাৰ ভাষাটো মানে বেছি সৰল হৈ গলে আগৰ পৰা আমি সম্ভৱ হেৰাই যাম মূলৰ পৰা। এইটো মোৰ মানে সন্দেহ এটা আছে মনত। হয় হয়, সৰলীকৰণ হ'ব লাগে, কিন্তু এনেকুৱা হ'ব নালাগে যিটো আমাৰ মৌলিকতা নাথাকে। আপুনি সেই কথাটো কৈছে, সেই কথাটো ময়ো সেইটোকে আশা কৰিম। মোৰ পাৰ্চনেল, মোৰ ব্যক্তিগত অনুভৱ সেইটো। বাকী সেই বিষয়ত সিদ্ধান্ত ল'ব ভাষাতাত্ত্বিকসকলে। মই নিশ্চয়। হয়, নমস্কাৰ। মই এই সৰলীকৰণৰ ক্ষেত্ৰত অকমান কিছুমান উৎপল কমাই কৈছো। সৰলীকৰণ ইতিমধ্যে যিখিনি হৈছে মোৰ মতে এটা ভাল দিশতেই হৈছিল শেহতীয়াকৈ। তাৰমানে কেনেকুৱা, এই আমি সৰল কি হিচাপত সৰল বিচাৰো, যে লিখোতে বা পঢ়োতে অকমান যদি সহজ হয়, তেতিয়া সাধাৰণতে কি হয়, আমাৰ যুক্তাক্ষৰ বিলাক লিখোতে অকমান এটা কষ্ট হয়। বৰ্তমান ল'ৰা ছোৱালীয়ে, নতুন প্ৰজন্মই এতিয়া সেইখিনি কষ্ট কৰিব নোখুজিব পাৰে। কিন্তু শেহতীয়াকৈ আমি কম্পিউটাৰত লিখোতে কিছুমান ধুনীয়া ধুনীয়া শ্বৰ্টকাট বুলি যিটো কওঁ, তেনেকুৱা ওলাইছে, যিখিনি ব্যৱহাৰ কৰিলে আমি কিছুমান যুক্তাক্ষৰ অতি সহজে লিখিব পাৰো। এনেকুৱা সৰলীকৰণ কিছুমান আহিছে। আৰু কিছুমান এনেকে বাইদেৱে ক'লে এইমাত্ৰ যে কিছুমান আগতে আমি ব্যৱহাৰ কৰিছিলো, আজিকালি ল'ৰা ছোৱালীয়ে চিনি নোপোৱা হৈছে। সেইটো মোৰ মতে
সময়ত আছিলে এইখিনি লাহে লাহে সেইটো দূৰ কৰিব পৰা যায় কিয় চফা কৰোঁতে প্ৰযুক্তি ব্যৱহাৰ হৈছিলে মানে ডিজিপিৰ যোগেদি কৰাটো এতিয়া কিন্তু তাত কিছুমান ভাল ইম্প্ৰুভমেণ্ট হৈছে সেই অযথা সৰলীকৰণখিনি নকৰাকৈও ভাষা ব্যৱহাৰ বা ভাষাটো সৰল কৰিব পৰা এটা পৰ্যায় পাইছে আনকি এতিয়া লাহে লাহে এইটো হ'বগৈ যে আমি হাতেৰে নিলিখি মুখেৰে কৈ দিলেও লিখিতকৈ ৰূপান্তৰ আৰু সেইখিনি কৰোঁতে মানে বেকগ্ৰাউণ্ডত যিখন অভিধান থাকিব তাৰ পৰা লৈ পেলাই সেইমতে ওলাব সেইটো আমি আশা কৰিব পাৰোঁ গতিকে মোৰ মতে কম্পিউটাৰৰ ব্যৱহাৰেৰে সৰলীকৰণটো এটা ভাল দিশলৈ নিব পৰা যায় সেইটোত অসুবিধা নাই কিন্তু বৈধ শেষত এই কথাটো সদায় আমাৰ মনত যুক্তি থাকিব যে সেই লিপিটো আমি বাংলা লিপি কৈ থাকিব লাগিব নে সেইটো এটা আৰু মানে থাকি যোৱা প্ৰশ্ন যেনেই হৈছে কিন্তু বাকীখিনি যে এতিয়া কম্পিউটাৰৰ ফলত এতিয়া আমি দেখিছো অসমীয়া সাহিত্যৰ শেহতীয়াকে নতুন এটা উদ্যম পাইছে ফেচবুকৰ জৰিয়তে হওক বা অন্য ব্লগৰ জৰিয়তে ভাল ভাল সাহিত্য সৃষ্টি হৈছে সেইটো এটা ইতিবাচক দিশ এটা হৈছে এইখিনিয়ে কৈছো ধন্যবাদ ৰঞ্জিত বৰবৰুৱা ঠিক আছে আপুনি শৰ্মা ছাৰ আমি বাৰু এটা কাম কৰিব নোৱাৰো নে আমাৰ যিখিনি যুক্তাক্ষৰৰ সমস্যা আছে সেই সমস্যাখিনি আমাৰ আগতে যেনেকে চলি আছিল তেনেকেই ৰাখো আমি কম্পিউটাৰত লিখাটো সহজ কৰিব নোৱাৰো নে আমি সেইটোত জোৰ দিওঁ সেইটোত জোৰ দিলে বেছি ভাল হ'ব বুলি ভাবো বাকীখিনিও থাকি গ'ল একে হয় হয় সেইটো কৰা যায় এতিয়া বৰ্তমান একদম সম্ভৱ সেইটো কৰা যায় হয় হয় আমি ভাষা একে ৰাখো আমাৰ একে থাকিব কিন্তু আমি লিখাৰ টেকনিকটো ইজি কৰিম হয় কৰা যায় আৰু এটা প্ৰশ্ন উত্থাপন হৈছে চেট বক্সত ৰঞ্জিত বৰবৰুৱা আছে নেকি আপুনি আছো হয় এই প্ৰশ্নটো আপুনি কৈ দিয়কচোন বৰদলৈ ডাঙৰীয়া এটা প্ৰশ্ন নহয় আচলতে অনুৰোধ আহিছে আৰম্ভণিৰ পৰা শংকৰোত্তৰ কাললৈকে অসমীয়া বৰ্ণমালাৰ চানেকি সম্পূৰ্ণকৈ ক'ত পোৱা যাব জনাব নেকি এইখন আচলতে অসমীয়া লিপিৰ প্ৰভাৱ বিকাশ যোনখন কিতাপ আছে তাতেই একদম অশোকৰ পৰা আৰম্ভ কৰি গুৰুজনাৰ আখৰলৈকে যিমান বিলাক আখৰ লিখা হৈছিলে সেই গোটেইবিলাক আখৰৰ চানেকি বিলাক দিয়া হয় অসমীয়া লিপিৰ প্ৰভাৱ বিকাশ নামৰ কিতাপখনত যদি বিচাৰে এই গোটেইখিনি বস্তুৱে পাব এইটো প্ৰশ্নটো আহিছিলে শোভন বৰুৱাৰ পৰা দেই হয় তেখেতক মোৰ ধন্যবাদ জনাব আৰু তেখেতে এইটো যদি হয় অসমীয়া লিপিৰ ক্ৰমবিকাশ আৰু ইয়াৰ প্ৰাচীনত্বৰ সম্পৰ্কে আচ্ছা এইটো কোৱা হ'ল হয় নাই এইটোৱে আছিলে হয় হয় ধন্যবাদ আৰু কাৰোবাৰ আছে নেকি ৰীতামণি বৰুৱা আপুনি কিবা সুধিব বিচাৰিছে নেকি নহয় ৰীতামণি বৰুৱাক মই হেৰি কৰিছো আগৰ মোৰ মোবাইলটো চাৰ্জ ঠিক আছে হয় যদি আমাৰ তেনেকুৱা প্ৰশ্ন উত্তৰ শিকানি যদি শেষ কৰিব পৰা হৈছে তেতিয়াহ'লে আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিম মই কথা এটা সুধিব খুজিছো হয় হয় বৰদলৈ মই পংকজ বৰাই কৈছো মই অসমীয়া ক্লাবৰ উপ সভাপতি হয় লগ পাইছো মই ফটোখন দেখি ভাবিছো লগ পাইছো আগতে যি কি নহওক আৰু আচ্ছা এই লৈ পেলাই সূক্ষ্মভাৱে গৱেষণা এতিয়া কোনোবাই কৰি আছেনে অসমত কোনটো ছাৰ এই তাৰমানে লিপি বিষয়ত কোনোবাই গৱেষণা কৰি আছেনে বাৰু অসমৰ কোনোবা ছাত্ৰ ছাত্ৰীয়ে ছাৰ গৱেষণা কৰি থকাৰ ভিতৰত লিপিৰ ওপৰত তেনেকুৱা একো পোৱা নাই কিন্তু গৱেষণাৰ প্ৰয়োজন আছে বুলি মই ভাবো আপুনি কি কয় বাৰু হয় ছাৰ হয় ছাৰ মই একমত গৱেষণা হলে যদি কোনোবা আহে লাগে কথাবিলাক নহয় জানো হয় ছাৰ আৰু যদি কোনোবা আহে এতিয়া হয় ছাৰ আপুনি শুদ্ধ কৈছে আৰু যদি কোনোবা ওলাই তেনেকে গৱেষণা কৰে তেতিয়াহ'লে মই যিমানখিনি জানো সকলোখিনি দিম নহয় তাকে এতিয়া আমাৰ শিলালিপি এতিয়া আমাৰ 300 চন মানৰ নহয় জানো
সেই তেতিয়াৰ শিলালিপিৰ ওপৰত তাৰ ওপৰতে এটা ৰিচাৰ্চ হ'ব নহয় জানো? হয় হয় তেনেকে ছাৰ আৰু এটা বস্তু আৰু এটা কথা জনাই দিওঁ আপোনাক। উপভাৱে হ'লেহে বোধহয় আমি আগবাঢ়িব পাৰিম। হয় ছাৰ হয় হয় ঠিক আছে থেংক ইউ। কথা পাতি ভাল লাগিলে। আৰু ৱেলকাম ছাৰ। আৰু আমাৰ উৎপল শৰ্মাৰ মাতটো শুনি বহুত ভাল লাগিছে। উৎপল শৰ্মা বঢ়িয়া কেনে ভাই? বৰ ভাল পাইছো। বহুত ভাল লাগিছে। মই মাতটো শুনিয়ে ভাল লাগিছে। বোলো উৎপল তুমি আহিবা, আমাৰ এই চিটুৱেশ্যন ভাল হৈ লওক। আমাৰ অসমীয়া ক্লাবত আহিবা তুমি। লগ পাম। ঠিক আছে থেংক ইউ বৰদলৈ। লগ পাম। ৱেলকাম ছাৰ, থেংক ইউ, প্ৰণাম। আমাৰ প্ৰশ্নোত্তৰ সামৰিব পাৰিছো। এক মিনিট এইখিনিতে মই এটা কথা আপোনালোকক জনাব খুজিছো, মানে শেহতীয়াভাৱে ম্যানমাৰৰ বহু কেইখন শিলালিপিৰ ছবি মই সংগ্ৰহ কৰিছো, আৰু সেই শিলালিপিসমূহ মানে ইৰাৱতী ভেলীৰ, আৰু তাত পৈদালি বুলি এটা চিভিলাইজেশ্যন আছিলে। সেই সভ্যতাটোত থকা সেই শিলালিপিখিনিও আমাৰ পঞ্চম শতিকাৰ উমাচল শিলালিপিৰ আখৰৰ লগত একে। সেইখিনি পঢ়িবৰ কাৰণেও মই চেষ্টা কৰি আছো। তাৰো অনুবাদ যথেষ্টখিনি আগবাঢ়িছে। শেহতীয়াকৈ চীন দেশত এটা মানে ষ্টন টেবলেট পোৱা গৈছে, আৰু সেইটো আচলতে ইতিমধ্যে ভাৰতবৰ্ষৰ বাদেও পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। সেইটো শেহতীয়াকৈ মই অসমীয়ালৈ অনুবাদ কৰিছো। সেইটো এটা চীন দেশত, কিন্তু সেই গুহাটোত এই অসমীয়া কি কয় সেইখিনি ভাস্কৰ বৰ্মনৰ সময়ৰ যোনখিনি আখৰ, সেই আখৰেৰে লিখা সেই শিলালিপিখন। আৰু সেইটো সন্দেহ কৰা গৈছে, মই কেইবাজনৰ লগত আলোচনা কৰি ভাবিছো, অনুভৱ কৰিছো, এইটো আচলতে হিউৱেন চাঙৰ সময়ত বা হিউৱেন চাঙে শিকা আখৰৰ পৰাই লিখা হৈছিল তেনেকুৱা হ'ব পাৰে, বা হিউৱেন চাঙে লৈ গৈছিল তেনেকুৱা হ'ব। আৰু তাৰ নাম হ'ল উষ্ণিছ বিজয় ধাৰণ। হয়, ধন্যবাদ। যদি আমাৰ প্ৰশ্নোত্তৰ শিতান শেষ হৈছে, তেতিয়াহ'লে আমি পৰৱৰ্তী অনুষ্ঠানলৈ যাব বিচাৰিছো। আৰু কাৰোবাৰ সুধিবলগীয়া আছে নেকি প্ৰশ্ন? ধন্যবাদ। ইতিমধ্যে আমাৰ প্ৰশ্নোত্তৰ শিতান ইমানতে সামৰিছো। আমি ইতিমধ্যে সামৰণি অনুষ্ঠানৰ দিশে অগ্ৰসৰ হৈছো। আমাৰ আজিৰ সামৰণি অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াব অসমীয়া ক্লাবৰ উপসভাপতি শ্ৰীযুত ভূপেন শৰ্মাদেৱে। তেখেতক সামৰণি অনুষ্ঠান আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ ডক্টৰ মনোজ হাজৰিকা। আচলতে মই অসমীয়া ক্লাবৰ যুটীয়া সম্পাদকৰ দায়িত্বত আছো। ক্ষমা কৰিব দেই, নাই একো নাই হৈ যায়। যি নহওক, আজিৰ এই বিশেষভাৱে আয়োজন কৰা গণমাধ্যমৰ এই অনুষ্ঠানটোত উপস্থিত থকা সকলো গুণী জ্ঞানী ব্যক্তিলৈ, সুধীবৃন্দলৈ আমাৰ অসমীয়া ক্লাবৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো আৰু শলাগ লৈছো। বিশেষকৈ এই ক্ষেত্ৰত মোৰ এটা কথা ক'ব লাগিব যে আজি এই অনুষ্ঠানটোত মই যদি উপস্থিত নাথাকিলোহেঁতেন, মোৰ বহুত ক্ষতি হ'লহেঁতেন। আৰু উপস্থিত থাকি মই অনুভৱ কৰিছো যে এজন অসমীয়া হিচাপে মই গৌৰৱবোধ কৰিছো যে বৰদলৈদেৱৰ যিখিনি কথা, তত্ত্ববোধৰ কথা, তেখেতৰ গৱেষণামূলক যিটো প্ৰবন্ধ, সেই প্ৰবন্ধটো কথাখিনি জানিব পাৰি বহুতো জ্ঞান হ'ল। আৰু তেখেতক বহুদিন কায়িকভাৱে লগ পোৱা নাই। পূৰ্বতে যেতিয়া তেজপুৰত আছিলে, তেখেতৰ লগত এই বিষয়ত বহুতো কথা বতৰা আমি পাতিছিলো। কিন্তু আজি বহুদিনৰ মূৰত তেখেতৰ এনেধৰণৰ এই কথাখিনি শুনি সঁচাকে মোৰ বহুত জ্ঞান বাঢ়িল, আৰু বিশেষভাৱে তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু ভৱিষ্যতে আমি তেখেতক লগ পাবই লাগিব। আৰু মই ভাবো অসমীয়া ক্লাবে নিশ্চয় এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাত আৰু পদক্ষেপ ল'ব। এই ক্ষেত্ৰত মই অসমীয়া ক্লাবৰ সভাপতি মহোদয়া, সম্পাদিকা মহোদয়া, মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো এনেধৰণৰ এক সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে। তাৰ লগতে আগবঢ়া ডক্টৰ মনোজ হাজৰিকা, তেখেতলৈও মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। অসমীয়া ক্লাবৰ উপসভাপতি হেমন্ত লহকৰদেৱে যি চিনাকি পৰ্ব দাঙি ধৰিলে, তেখেতলৈও মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো।
তাৰ লগতে এই গোটেই যিহেতু আমাৰ কাৰিকৰী মাধ্যমতে গোটেই অনুষ্ঠানটো আয়োজন হৈছে, গতিকে এই দিশত সম্পূৰ্ণ সহযোগ আগবঢ়োৱা ৰঞ্জিত বৰবৰুৱাদেৱলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু বিশেষকৈ মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো যিসকল সদাশয় লোকে গুণী জ্ঞানী ব্যক্তিয়ে এই দিশত অধ্যয়ন কৰি থকা, বিশেষকে দলৈ ছাৰ, পৰশনাথ ছাৰ, জুমি বৰা বাইদেউ বা শৰ্মা ছাৰ, আমাৰ পংকজ বৰাদেৱ আদিকে ধৰি এইসকলে যদি পৰৱৰ্তী পিছৰ এই আলোচনাটোৰ পিছত যদি এই প্ৰশ্ন উত্তৰখিনি তেখেতসকলে নকৰিলেহেঁতেন বা আমি আৰু কথা অলপ জনাত আগ্ৰহ হৈ থাকিলোহেঁতেন। গতিকে আটাইলৈকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো অসমীয়া ক্লাবৰ ফালৰ পৰা। আৰু আশা কৰিছো আমি অতি কম দিনতে ইয়াৰ হয়তো দ্বিতীয় পৰ্যায় হিচাপে আমি আকৌ এনেদৰে বহিম, এনেদৰে আলোচনা কৰিম। সঁচাই বৰদলৈদেৱক, ভাস্কৰ বৰদলৈদেৱক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো। আমাক অসমীয়া হিচাপে আমাক পুনৰ গৌৰৱান্বিত কৰি তোলাৰ বাবে এই কথাখিনিৰে মই আকৌ লগ পাম। সকলোলৈ পুনৰ সকলোলৈকে আজি উপস্থিত থকা সকলোলৈকে আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আৰু শলাগৰ শৰাই আগবঢ়াই মোৰ এই অনুষ্ঠানটো সামৰণি মাৰিছো। ধন্যবাদ। ধন্যবাদ। শেষত এটা কথা ক'ব বিচাৰিছিলো, আমাৰ এই আজি গোটেই অনুষ্ঠানটি অসমীয়া ক্লাবৰ যিটো তাত বাণীবদ্ধ কৰি ৰখা হৈছে। যদি কোনোবা সদাশয় ব্যক্তিয়ে পিছত চাবলৈ বিচাৰে চাব পাৰিব আমাৰ পেজলৈ গৈ, সেইটো ৰেকৰ্ডেড হৈ থাকিব তাতে। ইমানখিনি কোৱাৰ পাছতেই আজিৰ এই অনুষ্ঠান মই কৰিবলৈ ওলাইছো। বাইদেউ শেষ কৰিব পাৰিনে বাৰু? মই চুইচটো অফ কৰি দিওঁ, নহয় জানো? মই জাষ্ট এটা কথা সুধি লওঁ, ভাস্কৰক মই ৰিকুৱেষ্ট কৰিম হাৰ্ড কপি আমাক দিব লাগে। ছাৰ গোটেই কথাখিনি যেতিয়া আমাৰ হয় ছাৰ, চফ্ট কপি দিলেও হ'ব, যে আমাৰ এখন বছৰত মুখপাত্ৰ ওলাই, সেই মুখপাত্ৰত যাতে আমি পাব্লিছ কৰিব পাৰো। ঠিক আছে, ধন্যবাদ সকলে। ঠিক আছে ছাৰ, হৈ যাব।